কিমান মাৰিবি মাৰ মই কেতিয়াও নকওঁ তাই ক'ত আছে যিমান মন যায় সিমান মাৰ কিন্তু তই তাইক কেতিয়াও বিচাৰি নাপাৱ অকল মই কম তাইৰ লগত কটোৱা সেই দিনকেইটাৰ কথা তই তাইৰ লগত কিয় লাগি আছ ইমান তই তাইক মোক দি দে না মই তাইৰ কাৰণে মৰিবলৈ সাজু আছো তই সাজু আছ নাই ক নাই মোৰ মৰিবলৈ মন নাই তোৰ যদি মৰিবলৈ মন আছে তই অলপ চাই ধৰ মৰ তাই ক'ত আছে ক সোনকালে ক তাই মোৰ বুকুৰ মাজত আছে তই ফালি চাৱনি চাই ল তই যিমান পাগল তাৰ কাৰণে তোতকৈ মই বেছি পাগল মই তাইৰ অবিহনে জীয়াই থাকিব নোৱাৰো মই জীয়াই থাকিব তাইৰ অবিহনে ঐ তোৰ নাম নিয়ৰ নহয় জানো তাই চিঞৰি চিঞৰি কান্দি কান্দি তোৰ কথা বৰকৈ কৈ থাকে জান কি কয় জান কি কয় ক নকওঁ কিয় নকওঁ এই কাৰণে নকওঁ যদি মই কৈ দিওঁ আমাৰ মাজৰ ভাল পাবৰ কথা তই গমেই পাবিচোন মোৰ আৰু তাইৰ মাজৰ ভাল পাবৰ কথা শুন না তই শুন 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 এবাৰ তোৰ বাপে শুনোৱাবি সেইবোৰ কথা ঐ তই কাৰ বাপেক ধৰি কথা ক'বলৈ আহিছ নিচিঞৰিবি তই এইখন দেখিছ নহয় মাজে মাজে দুফাল হৈ যাবি মোৰ ডাইলগটো তই মোকেই মাৰিলি তই কিন্তু কম বস্তু নহয় দেই শুন মৰিবলৈ মই সদায় সাজু আছো মাৰ যদি মাৰ তই মোক নোৱাৰ তই মোক মাৰিব তই যদি মোক মাৰি পেলাও তাই খাবলৈ নাপায় চট ফটাই কান্দি কান্দি মৰিব আৰু মই তেতিয়া নাচি নাচি হাঁহি হাঁহি গান গাই গাই থাকিম নিয়ৰ নিশা কিন্তু বৰ মজা লাগিলে বে মজা লাগিলে মানে মজা লাগিলে তোক মই ক'ব পৰা নাই
জয়শ্ৰী অ জয়শ্ৰী জয়শ্ৰী অ জয়শ্ৰী চাহ লৈ আহ চাহ লৈ আহ ক'ত গৈছিলনো? ইমান মাতি আছিলোঁ আপোনাক। এই ৰমেশটো আজি বহুত দিন হ'ল গাখীৰ দিয়া নাই, তাকে খবৰ কৰিবলৈ গৈছিলোঁ। মই কৈছিলোঁচোন তাৰ গা ভাল নাই বুলি, আপুনি পাহৰিলে নেকি? নাই পাহৰা অ'। সদায় সদায় ৰাতিপুৱা গাখীৰ চাহকণ খাই থাকোঁ যে, সেইকাৰণে এইকেইদিন খাবলৈ পোৱা নাই, মনটোও ভাল লাগি থকা নাই অ'। সেইকাৰণে সি ভাল পাইছে নাই খবৰ এটা কৰি আহিলোঁ। এতিয়া পিছে সি ভাল পাইছে নাই? পাইছে, কাইলৈৰ পৰা বোলে সি আহিব। মা, মটৰটো অন কৰি দিয়কচোন। আৰু দেৱাশিষক আগবাঢ়ি আহিবলৈ খুৰীলৈ ফোন এটা কৰি কৈ দিয়কচোন। সেইটো যিহে, নহ'লে কেনিবা গুচি যাবগৈ। অঁ লগাইছোঁ ৰ। অঁ হেল্ল', কি কৰিছ? আমাৰ নিয়ৰ তহঁতৰ ঘৰলৈ যাবলৈ ওলাইছে। দেৱাশিষক ক'লৈকো যাবলৈ মনা কৰিবিচোন। আমাৰ এইটো যিহে, তহঁতৰ ঘৰ বুলি বেলেগৰ ঘৰতে সোমাবগৈ আকৌ। অঁ অঁ হ'ব হ'ব, তই এটা কাম কৰিবিচোন। নিয়ৰ যেতিয়া ঘৰলৈ ঘূৰি আহিব, তই তাৰ হাততে তেতিয়া মোলৈ উখোৱা চাউল কেইটামান, লগতে বৰা চাউল কেইটামান, মানিমুনি, ভেদাইলতা আৰু শুকলতি কেইটামানো দি পঠিয়াবি। ককাইদেৱে ভাল পোৱা তোৰ হাতৰ পানী টেঙা আৰু শুকতি অকণমানো দি পঠিয়াবিচোন নিয়ৰ হাতত। আইও নালাগেও ইয়াৰ ছোৱালী, লাগিলে নমৰালৈকে মই এনেকৈ কৰি খাই থাকিম, তথাপিও ইয়াৰ ছোৱালী বেয়া নাপাতো। আমাৰকেইটাক চোৱা চিতা কৰাতকৈ সিহঁতকহে চোৱা চিতা কৰিব লাগিব। তই যিমানেই নক লাগে, এজনী অনাৰ পিছত মতাটো মাইকীজনী ফলিয়াই হৈ যায়। পাছত যদি আমাক চোৱা চিতা কৰিব নোৱাৰে নহয়, কোনোবা এখন আশ্ৰমতে এৰি থৈ আহিবগৈ। সেইকাৰণে নালাগেও মোক ইয়াৰ ছোৱালী। ওচৰত দেখি আছোঁ নহয় কি অৱস্থা হৈ আছে, সেইবোৰ দেখি ভয়হে লাগে বুজিছ। গাঁৱৰ ছোৱালী এজনী আনিলে অন্ততঃ গালি পাৰিলেও মুখে মুখে নালাগে, অলপতো বুজি পাব। আমি গাঁৱৰ পৰাই অহাচোন, সকলোবোৰ বুজি পাওঁ। মই গাঁৱহে ভাল পাওঁ, মোক গাঁৱৰ ছোৱালীহে লাগে। লাগিলে তাই দুখীয়াই হওক, একো কথা নাই। দুখীয়া হ'ল বুলি কি সিহঁত ছোৱালী নহয় নি? আমাৰ নিচিনা মানুহবিলাকে দুখীয়াৰ মাজত কেতিয়াও বিভেদ আনিব নালাগে, নহ'লে নিজৰ নিজৰ মানুহৰ মাজতে সংঘাত সৃষ্টি হ'ব। নাপায় সেইবোৰ কৰিব। অঁ হয় হয়। আৰু শুন আকৌ, মই এওঁক কৈয়ে আছোঁ, চাকৰি শেষ হোৱাৰ পিছত মই তাতে ধুনীয়াকৈ ঘৰ এটা বনাম বুলি। তই ভাল কথাই ক'বলৈ আহিছ। নিয়ৰহে তেনেকুৱা নহয়, সি মোৰ নিচিনা একেই। সি গাঁওখনহে ভাল পায়। তই লগ পালে গম পাবি নহয়। এতিয়া হ'ব দে, মই ইয়াক সোনকালে খুৱাই বুৱাই পঠাই লওঁ। হ'ব হ'ব দে অঁ। মা, মই যাবলৈ ওলাইছোঁ। তই কাপোৰবোৰ চব ভৰাই ল'লিনে? ব্ৰাছ, ফণি, চেণ্ডেল আৰু ঠাণ্ডা নাপাবলৈ চুৱেটাৰকেইটা ভৰাই ল'লি নাই? লৈছোঁ, চব লৈছোঁ, লাগিলে মই তাতে কিনি ল'ম। পইচা আছে জানো তোৰ ওচৰত? আৰু লাগিলে কবি তোক, মই অনলাইন কৰি দিম। আপা, অ' আপা, আপা, মা, মই আহিছোঁ। অঁ যা। আপা, অ' আপা। যা যা, বেছি দিন নকৰিবি, সোনকালে আহিবি, তাত গৈ ঘূৰি নুফুৰিবি। হ'ব আপা, মই যাওঁ।
দাস এইবাৰ সি আহি গ'ল নহয়, বিহু কিন্তু আগতকৈ ভাল হ'ব লাগিব দেই। তই মুঠতে পইচা মেনেজ কৰ, বাকীখিনি চব মোৰ ওপৰত এৰি দে। আগতকৈ কিন্তু বিহু ভাল হ'ব লাগিব। বিহু ভাল হ'বই হ'বই, তই এনেও চিন্তা কৰিব নালাগে। সি আহিছে নহয় এইবাৰ, আৰু ভাল হ'ব বিহু। কিন্তু এইবাৰ মইহে নাথাকিম তহঁতৰ লগত। ঐ ভাই ৰচোন ঐ ঐ ঐ ক'ত গৈছ? ক'ত গৈছ? ঐ ক'ত যাৱ? কি হ'লেও এইটোৰ? ঐ তই গৈ থাক মই তোক পাছত লগ কৰিম। উপায় নাই আৰু তোৰ পৰা। ঐ তই ক'ৰ পালিহি? অঁ মই গৈ আছোঁ। তই তিনিআলিতে নামি দিবি, মই তাতে ৰৈ থাকিম। দাদা আপোনাৰ 500 টকা হয়, 400 টকা দিলেই হ'ব। ভাইটি অনলাইন হ'ব নহয়? অঁ হ'ব হ'ব। হ'ব দাদা যাব। ঐ দেৱাশিষ, অ' দাদা তই পালিহি? বেগটো দে। বৰমাৰ ভাল নহয়, বৰ্তাৰ গাটো বেয়া বুলি শুনিছিলোঁ, ভাল পাইছে নাই? পাইছে পাইছে। তোৰ ভাল নহয়? ভাল ভাল। বহুত দিনৰ মূৰত গাঁওখন দেখি বহুত ভাল লাগিছে অ'। এতিয়া তই যেনিয়ে চাবি চাৰিওফালে কেৱল ধুনীয়া ধুনীয়া ধাননি পথাৰেই দেখিবি। এনেকৈ যদি আমাৰ সকলোৰে মনবিলাক সোণালী হৈ থাকিলে হয়, আমাৰ মনৰ ভিতৰত থকা লেতেৰাবিলাকো ৰঙীন হৈ থাকে। হয় হয় তই ঠিকেই কৈছ। সকলোৰে মন যদি একেই হোৱা হ'লে কথাই নাছিলে। তইহে পিছে বৰ বেয়া সময়ত আহিলি নহয়। মোৰ 20 তাৰিখৰ পৰা পৰীক্ষা আছে, কাইলৈ যাবগৈ লাগিব। কি হ'ল? তেল নাইকিয়া হ'ল নি? নাই হোৱা অ', এইটো এতিয়ালৈকে ওলাই অহা নাই। কোন হয়? আছে এটা। মাথা চাথা বেয়া হৈ গৈছে দেই। কোনেনো এইটো টাইমত ফোন মাৰি থাকে আৰু দেই। ঐ ইমান দেৰি তাত কি কৰি আছ? আজি তাৰ পৰা নোলাবিয়ে নেকি? হেট কেলা মই হাগি আছো। মাল ওলোৱা নাই বে। আজি ৰাতিপুৱাই ভীমকল 10টা খাই ললো, এতিয়া চুট পাই গৈছো। অকল হাৱাহে ওলাইছে। এই ঘৰৰ পৰা মিঠাতেল অকণমান লৈ আনোগৈ নেকি? দাস খং উঠাই নাথাক না, ফোনটো ৰাখ না। মাল ওলাইছে বে, এতিয়াহে ভাল লাগিছে। সেইটো চাহ ক'ৰ পৰা ওলাই আহিছে? দাস বে। চি লেতেৰা, পানী নেপালি নেকি? দোস্তি আহি পালেহি। ইয়াৰ কথা শুনিছনে বাৰু? ঘাঁহনিবোৰ বাৰু এনেই আছেনে বাৰু? তাতে পানীটো কিয় লাগে? সেইকাৰণে তাতেই মোহাৰি দিলো। লেতেৰা তই আহি থাক, আমি গৈ থাকোঁ। ক'ত যাওঁ চাল্লা? তই হ'লে কিন্তু বেয়া নাপাবি আকৌ দেই। নাই নাই, তোমাক কিয় বেয়া পাম বাৰু? তোমাক ভালহে লাগিছে। দাস মোৰ এইটো বিহৰ ভাল লাগে। ককাৰৰ পৰা কিবা শিকিবি। হয় হয় মহাশয়, তুমি বহুত জ্ঞানী। আপুনি আৰু তুমি এইবোৰ কৈ থাকিব নাই। আমি গাঁৱলীয়া ল'ৰা, ডাইৰেক্ট তই পৰাহে আৰম্ভ কৰোঁ। তই আকৌ বেয়া পাবি নেকি? তই বুলি ক'লিয়ে, আকৌ কিয় বেয়া পাম? হ'ব নিয়ৰ, ই মোৰ লগৰ ৰিদীপ, ওৰফে মুচুকা। এইটো কেনেকুৱা নাম আকৌ? আমাৰ গাঁওখনত সকলোৰে এটা জোকোৱা নাম থাকে। কেইদিনমান থাকিলে তোৰো নাম এটা বনি যাব। এতিয়াই দি দিনো বাৰু, মনলৈ নাম এটা আহিছে মানে। হ'ব তই এতিয়া বহিবিনে নে আমি গৈ থাকোঁ? ক'ত যাওঁ? বৈ সোনকালে বৈ।
মই কেইদিনমান থাকিবলৈ পোৱা হ'লে ভাল লাগিলেহেঁতেন, কিন্তু পৰীক্ষাটোৱে শেষ কৰি পেলালে নহয়। হ'ব হ'ব, তই পৰীক্ষাটো দি লচোন, মই আহিয়ে থাকিমচোন। অঁ তই প্ৰথমতে পৰীক্ষাটো ভালকৈ দিয়ে লওঁ, তই যেতিয়া ঘূৰি আহিবি আমি আকৌ তালৈকে যাম। মুচুকা, নিয়ৰ, মই নহালৈকে তই ইয়াতে কেইদিনমান থাকিবি। হ'ব বাৰু, তই পৰীক্ষাটো ভালকৈ দি লচোন। ৰিদীপ, ইয়াক অলপ চাবি তই। মই থকালৈকে তই চিন্তা নকৰিবি। তই ইয়াক আমাৰ গাঁওখন অলপ ফুৰাবি, কিন্তু য'তে ত'তে গেলা খুৱাই নুফুৰাবি। দাস, আমাৰ অসমীয়া গেলাটোৱেই মেইন। আকৌ তই কি কৈছ গেলা নোখোৱাবি? ই আজি আমাৰ ঘৰতে থাকিব। মায়ে বৰা চাউলৰ ৰহি হালধীয়াকৈ বনাই থৈছে, তাতে আজি মুগা লেটাও আছে, দুইটাই পূৰা খাম। তই কিমান খাৱ খাই থাকিবি, কিন্তু ইয়াক বেছি নোখোৱাবি, লাগিলে তই হাগি যাগে পেনে চেনে। হ'ব হ'ব, মই জানো নহয়, তই যা এতিয়া। নিয়ৰ, মুচুকা, মই আহিছোঁ। ঐ আজি ভাতটো হাঁহৰ মাংস আৰু কণজহা চাউল, তোৰ চেলিলে আৰু। এইটো নাথাকিলেও ভাল নালাগে জান নিয়ৰ। কি কৰিবি, উপায়টো নাই, পঢ়িবতো লাগিবই। ঐ, তহঁতৰ গাঁৱৰ পখিলাবোৰ বৰ ধুনীয়াচোন। ক'তা, মইচোন দেখাই নাই, তইহে জান আৰু ক'ত দেখিলি পাই। তই দেখি নেপাও, তই দেখিলেও কাম নাই, সেইকাৰণে আগলৈ চাই চলাই গৈ থাক। মাথা চাথা গৰম কৰি পেলালি পাই, তইহে জান আৰু ক'ত কি দেখি থাক। অ' ভণ্টি, কি হ'ল তোৰ? ধানো নাদালি আজি? ধানো বহুত আছে, সোনকালে দাই শেষ কৰিব লাগে অ'। ধনকাইটি ভাল বুলিহে তই ধান নোদোৱাকৈ তেওঁ তোৰ পইচাটো দি পঠাইছে। বেলেগ হোৱা হ'লে দিলেহেঁতেন জানো? তেওঁ আমাৰ কথা সকলো জানে বুলিহে। তই সদায় সদায় সেইটোলৈ মনত পেলাই পেলাই কিমান কান্দি নাথাক, কাম নাই আৰু তোৰ। ব'ল ব'ল ঘৰলৈ যাওঁ, কাপোৰখিনিও ভৰাবলৈ আছে। মই নোৱাৰিছোঁ এৰিব তাক। তাৰ কিছুমান স্মৃতিয়ে মোক বৰ বেয়াকৈ আমনি কৰি আছে অ'। মনত ইমানেই পৰিছে যে মই একো ক'ব পৰা নাই। তহঁতি আজি একেলগে থকা হ'লে 5 বছৰেই হ'ল হয়। সি তোক আজিলৈকে বিচাৰিয়ে নাহিলে, আৰু তই এতিয়া ভাবিছ সি আহিব, তোক আহি ঘৰৰ পৰা লৈ যাবহি। নাহে। যদি আহিবলৈ মন থকা হ'লে কেতিয়াবাই আহিলে হয়। সেইটো এটা মস্ত লম্পট।
সি কেতিয়াও নাহে মই জানো। আৰু তই তোৰ সেই মূৰৰ সেন্দুৰখিনি মোহাই নেপেলাও কিয়? মই বিয়া এবাৰেই হ'লোঁ, দ্বিতীয়বাৰ আৰু কাৰো লগত হ'ব নোৱাৰোঁ। তাৰ ঠাই মই আন কাকো দিব নোৱাৰোঁ। সি মোৰ লগত নাথাকিব পাৰে, কিন্তু এই হীৰৰ সেন্দুৰখিনিত সি সদায় জীয়াই থাকিব। বা মোৰ বিশ্বাস আছে অ', সি আহিব, এদিন নহয় এদিন সি নিশ্চয় ঘূৰি আহিব। তই মাথো সেই সময়ছোৱালৈ ৰৈ চাই থাক। তই ইমান বেয়া মানুহৰ মনবোৰ কেনেকৈ ভাল হ'ব পাৰে বুলি ভাবিব পাৰ, তইহে জানো। আৰু বা তই নুবুজিবি। তই তেনেকুৱা চিন্তাবোৰ কৰিবলৈ বাদ দে, তোক সেইবোৰ চিন্তাই বেছি দুৰ্বলহে কৰি তুলিব। তই তোৰ নিজৰ কথা চিন্তা নকৰ কিয়? যদি মই তেনেকুৱা চিন্তাবোৰেই নকৰোঁ, তেনেহ'লে মই বেছিদিন জীয়াই নাথাকিমেই চাগে। মোৰ এই চিন্তাবোৰে মোক দুৰ্বল নহয়, তাৰ প্ৰতি থকা ভালপোৱাবোৰহে জীয়াই ৰাখে। বা মোৰ আহিবলগীয়া জীৱনটোত মই এটাই চাব নিবিচাৰোঁ, আৰু সেইটো হৈছে মোৰ বেয়া দিনটো। মই সদায় অপেক্ষা কৰি আছোঁ এটি সুন্দৰ মনৰ ৰাতিপুৱালৈ। সেই বেলিটোলৈ চা, যদি সকলোবোৰ অন্ধকাৰ হৈ থাকিল হয়, তেতিয়াহ'লে আকাশখনক তাৰ প্ৰয়োজন নহ'লে হয়। আকাশখনেওতো বিচাৰে জোনবেলি তৰাবোৰ আকাশখনত জিলিকি থকাটো। আমাকো বিচাৰিব এদিন নহয় এদিন আকাশখনে। মোৰ ধৈৰ্য কিমান আছে পৰীক্ষাহে লৈছে জীৱনে। তোক মই বুজাব নোৱাৰিছোঁ আৰু নোৱাৰিমে চাগে কেতিয়াও, যেতিয়ালৈকে তই ভুলবিলাকক ভুল কৰিছোঁ বুলি মানি নল। ভুল কৰিছোঁ বুলি মানি লওঁ কেনেকৈ বাই? সঁচা ভালপোৱা মৰমবোৰ যদি অনুভৱেৰে প্ৰকাশ কৰিব পাৰিলোঁ হয়, ভালপোৱাবোৰ চাগে কেতিয়াও আলৈ আথানি নহ'লে হয়। ভালপোৱাৰ গভীৰতা ইমানেই বিশাল হৈ পৰিল হয়, সেই বিশালতাক চাগে সাগৰখনেও ঢুকি নাপালে হয়। আমিবোৰ মাথো প্ৰশ্নবোধক আৰু প্ৰশ্নবোধকৰ মাজতে গোটেই জীৱন জীয়াই থাকিলোঁ হয়। কৃষ্ণ, ল'ৰাটোক ভালে কুশলে ৰাখিবা আৰু। জয়শ্ৰী, নিয়ৰে ফোন কৰিছিলে নেকি? এইটো গাঁৱলৈ গৈ আমাৰবোৰৰ কথা পাহৰিয়ে থাকিলে নেকি? ফোন এটা কৰিবলৈও যে সময় নাইকিয়া হ'ল। সি 4 বছৰৰ মূৰত গাঁও ঘৰখনলৈ গৈছে, ক'ত ইমান পটককৈ চহৰলৈ মনত পৰিব? তহঁত মাৰ পুতেৰ দুইটা একেই, গাঁৱলৈ গ'লে আমাৰবোৰৰ কথা পাহৰিয়ে থাক। সি ঘৰত নাই, ঘৰখন কিমান খালী খালী লাগিছে গম পাইছনে? মোৰ মোবাইলটো চাৰ্জত লাগি আছে, লৈ আনচোন, ফোন এটা কৰোঁ তালৈ। এইটো লওক। হেল্ল' 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 হেল্ল', নিয়ৰ শুনি পাইছনে? জানো পাই কিনো হ'ল, একো শুনিয়ে পোৱা নাইচোন। নেটৱৰ্ক নাই পোৱা চাগে, কাটি লগাওকচোন এবাৰ। হেল্ল' হেল্ল' হেল্ল', শুনি পাইছনে তই? কি কৰি আছনো তই? তোক ফোন এটা কৰিবলৈ সময় নাইনে? হ'ল আৰু এইবাৰ গোটেই কলনীয়ে গম পাব আমাৰ কৰবী বাইদেৱে যে কথা পাতি আছে বুলি। নিয়ৰ, তই আমাৰ গাঁওখন ফুৰি কেনেকুৱা পাইছ? বহুত ভাল লাগিছে। আমাৰ নৈখন সেই তাতেই আছে, এইপিনেদি গৈ সেই তাতে পৰিছে, আৰু গোটেই মানুহে মাছ ধৰে। তই যাবি নেকি? এইফালে যাৱ যাওঁ যদি ব'ল। ব'ল। এইফালে গ'লে ক'ত ওলাই গৈ? ইফালে গ'লে সেই আমাৰ ইখন গাঁৱতে ওলাবিগৈ।
মুচুকা শুনচোন। ঐ তই মোক মুচুকা মুচুকা বুলি মাতি নাথাকিবি আকৌ। মোৰ নিজৰ নাম আছে নহয়, মোৰ নাম ৰিদীপ। মুচুকা মুচুকা কৈ থাকিলে কিন্তু মই ইয়াৰ পৰা গুচি যামগৈ আকৌ। নকৰ দে, ধেমালিয়ে কৈছোঁ, শুন আকৌ। এতিয়া ক চাকৰি হৈ আছে, মাৰো বহুত কষ্ট হৈছে। ভাবিছোঁ তহঁতৰ গাঁৱৰ এবাৰ পখিলাজনীকে তুলি লৈ যাওঁ নেকি। তোৰ আৰু কাম নাই গাঁও ছোৱালী বিয়া পাতিবলৈ, এইবোৰ ভাবে নেকি? ধেইত, ভাল ধৰণে পঢ়া শুনা কৰি তোৰ লগত মিলিব পৰা চাকৰি কৰা ছোৱালী এজনী চা, তেতিয়াহে ভালকৈ থাকিব পাৰিবি। এইবোৰ ছোৱালীৰ কথা ভাবে নেকি? চাকৰি কৰা ছোৱালী এজনী চাম, বিন্দাছ ঠেঙৰ ওপৰত ঠেং তুলি শুই শুই খাম। তইহে জান আৰু কি বুজে ভাবি থাক আৰু। হয়, তইতো ঠিকেই কৈছ, চাকৰি কৰা যেন চাব লাগে। কিন্তু তাই যদি গুচি যায়, মই যদি গুচি যাওঁ, ঘৰৰ মা দেউতাক কোনে চাব? কাম কৰা মানুহজনী ৰাখি ল'বি আকৌ। আজিৰ দিনত পইচা হ'লে সকলো পায়, দেখা নাই? আজিকালি মোবাইলটো চুই দিলে সকলো বস্তু ঘৰ পাই যায়হি। এইটো যুগত যে কি যে চিন্তা কৰি থাক আৰু, পইচা থাকিলে সকলো হৈ যায়। হয়, তইতো ঠিকেই কৈছ। সদায় সদায় যিদৰে আমাৰ দিনবোৰ পৰিৱৰ্তন হৈ গৈছে, ঠিক সেইদৰে আমাৰ মনবোৰ পৰিৱৰ্তন হৈ গৈছে। মোৰ চিন্তাধাৰাটো অলপ বেলেগ ধৰণৰ, কাৰো লগতো নিমিলে। কেনেকুৱা তেনেহ'লে? মোৰ গাঁওখনে ভাল লাগে। গাঁওখনৰ কথা মায়ে মোক প্ৰায় কৈয়ে থাকে। সেই খেতি কৰা বাৰিষা দিনবোৰত বোলে জাকৰি মাৰি মাছ ধৰি আনি সেই মাছ পুৰি বহুত শান্তিৰে খাইছিলে। আৰু গাঁওখনত লেটেকুপনিয়ন বিচাৰি ঘূৰি ফুৰোঁতে কেতিয়াবা ঘৰৰ মানুহৰ পৰা খেদা খোৱা সেইবিলাক কথা শুনি ভাবি চালে গাঁওখনত মই যিটো বিচাৰি পাওঁ সেইটো মই আন ক'তোৱে বিচাৰি নাপাওঁ। মায়ে মোক গাঁও ছোৱালীয়ে বিয়া পাতিব কয়। আমাৰ আকৌ মা দেউতাই সদায় ওলোটাটোহে কয়, পঢ়া শুনা নকৰিবি, গাঁৱতে খেতি কৰি থাকিবি। লগৰবোৰ মোৰ বয়সত মুম্বাই দিল্লী ঘূৰি ফুৰিব আৰু তই গাঁৱতে মাছ কাছ বিচাৰি ঘূৰি ফুৰিবি। তোক যে তেনেকৈ কোৱা মা দেউতা পাইছ, তই কিন্তু ভাগ্যৱান ল'ৰা দেই। বুৰ্বক, তোক সেইটো দেউতাই ভাল মানুহ হ'বলৈ শিক্ষাহে দিয়ে। তোৰ দেউতা বহুত ভাল আছে। কিছুমান মানুহ গাঁৱৰ পৰা চহৰত থাকি গাঁওখনক দুখ দিয়ে আৰু গাঁওখন বেয়া বুলি কয়। সেইবোৰে তাত থাকি পইচা ঘটি নিজৰ পৰিচয় গঢ়িবলৈ চিন্তা কৰি থাকে। কিন্তু পইচা ঘটোতে মাক বাপেক কোন আছিল সেইটো পাহৰি যায়। তেওঁলোকৰ বাবে কিমান কষ্ট কৰিছিল সেইটো পাহৰি যায়। নিজৰ মাক বাপেকত ক'ত ৰাখে? এখন বৃদ্ধাশ্ৰমত। তেওঁলোকৰ মানুহগৰাকীসকলে ডাঙৰ মানুহৰ লগত ৰেংক মিলাবলৈ গৈ শেষত নিজৰ মানুহজনকে পাহৰি থাকে। তেনেকুৱা মোক কম মানসিকতা থকা মানুহ ভাল নালাগে। তেনেহ'লে কেনেকুৱা মানুহ লাগে? সকলোতো মানুহ একেই নহয়, মানুহজন বা মানুহজনীৰ চিন্তাধাৰাৰ ওপৰতহে নিৰ্ভৰ কৰে। বাহ, তই বৰ ধুনীয়া কথা এটা কৈ দিলি, পাৰিছ কিন্তু। ধন্যবাদ। কিন্তু তই যে নকলি তোক কেনেকুৱা ধৰণৰ ছোৱালী লাগে? মোৰ মনটো বুজিব পৰা আৰু বিপদৰ পৰিস্থিতিবোৰ লগত সুন্দৰকৈ খাপ খাই থাকি আগুৱাই লৈ গৈ থাকিব পাৰে যে। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল প্ৰত্যেকজন মানুহক সন্মান কৰি মিলি থাকিব পৰা তেনেকুৱা ছোৱালী লাগে। তেনেকুৱা ছোৱালী আছে জানো এইটো যুগত? আছে ৰিদীপ, তহঁতৰ গাঁওখনতে আছে। যেতিয়ালৈকে মই তাইক পতাব নোৱাৰোঁ ইয়াৰ পৰা নেযাওঁ। কোন হয় কচোন, ক সেইদিনাখন যেন ধান্দাই আছিলে সেই ছোৱালীজনী। মিঠা কথা কৈছ নি বাৰু তই? নেজানো নহয় তাইৰ নাম। যদি তাইৰ নাম নিশা হয় তেনেহ'লে আজিৰ পৰা মোৰ নাম হ'ব নিয়ৰৰ নিশা। ৱাহ, ল'ৰা একেচোতে প্ৰেমত পৰি গোলমাল হৈ গ'লচোন। তই এতিয়া লাজ কৰিব নালাগে আৰু, ছাগলীহে বিচাৰ। ছাগলী কেলে আকৌ? বিয়াত আকৌ। কাৰ বিয়াত? তোৰ বিয়া আকৌ। তই কি আমাক সুদাই ভাত খুৱাম বুলি ভাবিছ নেকি, নে পনীয়ে ভাত খুৱাই থৈ দিম বুলি ভাবিছ? হ'ব, সেইবোৰ হৈ যাব। তোৰ ওচৰত তাইৰ নাম্বাৰটো আছে নি? আছে। দেচোন তেনেহ'লে। দিম বাৰু, তাৰ আগত মিনি পাৰ্টি এটা কৰি ল'ব লাগিব। পাৰ্টিটো কৰি দিমেই, প্ৰথমতে তাইৰ নাম্বাৰটো দি ল। তই আগতে কৈ ল পাৰ্টিটো কৰিবি নে নকৰ। তোৰ ওপৰত বিশ্বাস কৰিবলৈ অলপ টান হৈছে। তই নিদিয় যদি হ'ব, বাদ দে আৰু। সেই তোক মই ধেমালিহে কৰিছোঁ। ল এইটো ল। তই মোক হোৱাটছআপত মেছেজ এটা কৰি দি দে। তই কিন্তু আজি পাৰ্টিটো দিবই লাগিব, নহ'লে কিন্তু মই তোক নেৰোঁ আজি। তই মুঠতে পাৰ্টি দিবই লাগিব আজি। দিম তোকে দিম, তোক নিদিম মৰিলেহে হৈছে।
অলপ বেটেৰীখন স্পীড চলাওকচোন। মোৰ দেৰি হৈছে, সোনকালে পাবগৈ লাগে। ভণ্টি এইখন বেটেৰী ৰিক্সাহে, BMW কাৰ নহয় নহয়। এইখনত উঠিছা যেতিয়া অলপ ধৈৰ্য ধৰিবই লাগিব, নহ'লেনো বেটেৰীত উঠা মজাটো ক'ত পাবা তুমি? অ' বৰ্তা, কি হ'ল? কি হ'ল ঐ তোৰ? অ' আপোনাৰ ঘৰত ছোৱালী আছে নাই? কেলৈ লাগে ঐ তোক? লাগিছিলে মানে, মই বিয়াখন পাতি পেলাওঁ বুলি ভাবিছিলোঁ। ঐ কি হ'ল তোৰ? কি ক'ব লাগিছে তই? ক কি বাপৰা মোৰটো হ'ল ঐ? এইজনৰ আৰু অলপ জোকাই থৈ যাওঁ কি ৰ। বাপৰা মোৰটো ক'ব লৈছিলি? ক এতিয়া তাৰ পৰাই। অ' দেউতা, দুজনী আছে যদি দুইজনীয়ে আনিম। এই ডাঙৰজনীয়ে ভাত বনাব, আৰু সৰুজনীয়ে কাঁহী বাতি দিব। আপুনি খাবলৈ আহিলেই হ'ব দেই দেউতা। ঘৰলৈ আহোঁতে কিন্তু মাংস লৈ আহিব দেই, মই হ'লে কিনি খুৱাব নাই আকৌ দেই দেউতা। ঐ কি কথা ক'বলৈ আহিছ তই? ৰচোন তাক। ঐ বুঢ়া বেছিকৈ খং উঠি আহিছোঁ, যাওঁ বৈ 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 বৈ। তোক মই ওচৰত পোৱা হ'লে কচু কাটন দিলোহেঁতেন। বাপেৰক চিনি পোৱা নাই নহয়, চিনি পালিহেঁতেন তই আজি। নিশা ৰ'বাচোন। ইমান ফোন কৰি আছোঁ তোমাক, ফোনটো কিয় ৰিচিভ নাই কৰা তুমি? ইমান দিন হ'ল তোমাৰ অবিহনে মই কেনেকৈ জীয়াই আছোঁ, তুমি খবৰ এটা ল'ব পাৰা মোৰ মৰমৰ নিশা? আৰু কিমানবাৰ ক'ম, আগতেও বহুতবাৰ কৈছোঁ মোক এনেকৈ ৰাস্তাৰ মাজত আহি ডিষ্টাৰ্ব নিদিবলৈ। যদি তোমাক ডিষ্টাৰ্ব দিবই নালাগে, ভাল পোৱাবোৰ আগৰ দৰে কিয় উভতাই নিদিয়া? তুমি সকলো কথা জানি শুনিও আৰু মই কোৱাৰ পাছতো মোৰ মনত ইমান কিয় কষ্ট দি থাকা? নিশা, সকলো ল'ৰা একে নহয়। মই তোমাক লৈ তুমি ভাবিব নোৱাৰা সপোন দেখি থাকোঁ। তুমি যদি মোৰ হৈ যোৱা নহয়, তুমি দেখা প্ৰত্যেকটো সপোন আমি হৈ পূৰণ কৰিব পাৰিম। তুমি মাথো মোৰ হৈ যোৱা নাই একেবাৰে। হ'ব, সেইবোৰ সপোন তোৰ লগতে থ। তোৰ কথা শুনি শুনি মোৰ কাণ ঘোলা হৈ পৰিছে আৰু শুনিব নিবিচাৰোঁ। বৰ্তমান তই এতিয়া মোক এই ৰাস্তাটো এৰি দে। নিশা, তুমি মোক তই বুলি কৈ দিলা যে, মই তই ঠাই সদায় তুমি হৈ থাকিব বিচাৰোঁ। অভিমান্য, তোক মই ভালদৰে কৈছোঁ, তোৰ লগত মোৰ যিবোৰ সম্পৰ্ক আছিল সেইবোৰ কেতিয়াবাই শেষ হৈ গ'ল। মোক ভাল পাবলৈ তই জোৰ জবস্তি নকৰিবি, নহ'লে এই হাতখন তোৰ গালত পৰিবলৈ বেছি সময় নালাগে। ঐ, তই মোক চৰমৰা কথা ক'বলৈ ক'ত সাহস পালি? তাৰ আগত তোক মই ঐ তই কাক মাৰিবলৈ আহিছ? ভিনদেউ, তই যা, মই ইয়াক সৌ নেতাখনো উল্টাকে পঢ়াই দিওঁ। ঐ তই ক'ত গৈছ? ঐ তাইক তই নমাই দে। ঐ ৰ, ঐ তই মোক চলাব এৰিবিনে? নে তোৰ মুখখন মই ঘৰৰ মানুহ চিনি নোপোৱা কৰি পেলাম? ঐ ইমান ডাঙৰ গুণ্ডা হৈ গ'লি নে মোক চিনি নোপোৱা কৰিবলৈ? তোৰ নিচিনা গুণ্ডাবোৰক কেনেকৈ চিজিল লগাব লাগে মই ভালদৰে জানো। মই অভিমান্যু হয়, অভিমান্যু। মোৰ লগত লাগি থাকিলে পিছত নিজক নিজে চিনি নোপোৱা হ'ব পাৰিবি। ঐ তই এনেকৈ কৈছ যেন তই মহাভাৰতৰ অভিমন্যুহে। নহয়, মই এই যুগৰ অভিমান্যু হয়। মোৰ আগত বেছিকৈ নিচিঞৰিব। ঐ মই চিঞৰিমেই, তই কিডাল কৰিবি? ঐ তই ইয়াৰ পৰা যা, নহ'লে তোৰ 206ডাল হাৰ গুৰি হৈ পাউডাৰ হ'বলৈ বেছি টাইম নালাগে। ইয়াৰ পৰা যাবিনে তই? গৈছোঁ। তাৰ আগতে এটা কথা কৈ থৈ যাওঁ, নিশা মোৰ হয়। নিশা আৰু মোৰ মাজত যদি কোনোবা সোমাবলৈ আহে, মাত মাতিবলৈ সময় নাপাব, একেবাৰে ফিনিছ হৈ যাব। তোৰ নিচিনা লাঞ্জু পাঞ্জু গুণ্ডা মই বহুত দেখিছোঁ। তোৰ যদি হাত দুখনত খাৰু আৰু মেখেলা চাদৰ পিন্ধাই নচব যদি লাগে, লাগিবি আহ। দম আছে যদি লাগিবি আহ।
ঐ ৰবাচোন, মোক ইমানখিনি সহায় কৰি দিয়াৰ বাবে ধন্যবাদ। মোৰ পিছে পিছে নাহিলে মই বেছি ভাল পাম। বাহ, তোমাৰ ইমান দম নে? ৰ'বা আকৌ চিনাকি হওঁ। মোৰ তোমাৰ লগত চিনাকি হ'বলৈ অকণো ইচ্ছা নাই। বাপৰে বাপ, তোমাৰ ইমানো সময় নাইনে? অঁ নাই, প্ৰথমে তোমালোকে চিনাকি হ'বলৈ বিচাৰিবা, তাৰপিছতে নাম্বাৰটো বিচাৰিবা, আৰু কেইদিনমানৰ পাছত ফোনত কথা পাতি ক'বা মই তোমাৰ লগত কথা নপতাকৈ থাকিব নোৱাৰা হৈ পৰিছোঁ, মই তোমাক বহুত ভাল পাই পেলালোঁ অ', তুমি চিৰজীৱন মোৰ হৈ থাকিব পাৰিবানে? আৰু তাৰপাছত কি কি কবি ক'ম নি? নেলাগে নেলাগে, কেইটামান কথা কওঁতে ইমানখিনি শুনোৱাই দিলা, আৰু কওঁতে কি কি ক'বা ঠিক নাই। অঁ, মোক লাইন মাৰিবলৈ চেষ্টা নকৰিবি, আৰু মোৰ পিছে পিছেও আহি নাথাকিবি, মই যাব পাৰিম। ভাল পোৱাই নাই, ভাল নাপাওঁতে এনেকুৱা, ভাল পালে কি হ'ব বাৰু? লো পাৰ্টনাৰ। ঐ ধ্ৰুৱ, ক অভি। কেইদিনমান আগৰ পৰা তহঁতৰ গাঁৱত মক্কেলটা বৰ বেয়াকৈ ঘূৰি ফুৰিছে, তোৰ হ'বলগীয়া বৌৰ ওপৰতো নজৰ ৰাখিছে, তই তাক চিনি পাৱ নেকি? অঁ চিনি পাওঁ মই, এইটো পুতুকন দা ককায়েকৰ ল'ৰা। নিশা বসি পতাব লৈছে নেকি? সেনেকুৱাই নিচিনা লাগিছে মোৰ। তাক মাৰিব লাগে নি ক অভি, যদি তাক মাৰিব লাগে একেবাৰে মাৰি ধূলিৰ লগত মিহলাই দিম। তাক ফিনিছ কৰি মাৰিম, কিন্তু তাৰ আগতে সি চট ফটাব লাগিব। তাক চট ফটাই থকা দেখি মোৰ ইমানেই ভাল লাগিব, ইমানেই ভাল লাগিব, ইমানেই খুচিম মই, ইমানেই খুচিম, মোৰ আৰু বেছি ভাল লাগিব তাক দেখি। মোকো চান্সটো দিবি অভি, হাতখন বহুত দিন হ'ল ঠাণ্ডা হৈয়ে আছে। লবি লবি। হাতখন ইমানেই গৰম কৰিম ই যাতে কেতিয়াও ঠাণ্ডা হোৱাৰ নাম নলয়। নিশ্চয় দিম পাৰ্টনাৰ, তোক নিদিব মৰিলেহে হ'ব। তই অকল তাৰ ওপৰত চকু ৰাখ, বাকীখিনি মোৰ ওপৰত এৰি দে। পাৰ্টনাৰ, চকু এনেকুৱাকে ৰাখিম হেনচৰেও পাত্তা নাপায়। ভিনদেউ ভালনে? অঁ পালোঁ। খবৰ খাতি নিদিয়াকৈ আহিলে যে? কথাবোৰ জনাই আহিলে কিবা এটা ভাল নালাগে, এনেকৈ নোকোৱাকৈ আহি মৰমবিলাক পায়েই ভাল লাগে। সেইবোৰ তই নুবুজিবি, বাদ দে। ভাত খাবলৈ কিবা আছেনে? ময়ো আনিবলৈ পাহৰি থাকিলোঁ নহয়। নাই, আনিবগৈ লাগিব, মই আনিমগৈ বাৰু। আজি নহ'লে ঘৰৰ কুকুৰা এটাকে মাৰক। নালাগে নালাগে, আজি মাৰিব, সেইবোৰ ডাঙৰ হওকচোন। মই যদি কেতিয়াবা পইচা দিব নোৱাৰোঁ, তাৰে এটা বিক্ৰী কৰি তহঁতি চলি থাকিব লাগিব। এই বহুতকেইটা আছে, তাৰে এটা মাৰক। আমাৰ দুজনীও খাবলৈ মন গৈয়ে আছিলে, আপুনি আহিলে ভালেই হ'ল, মই উলিয়াই লৈয়ে আনো নহ'লে গঁৰালৰ পৰা। ঐ শুনচোন, আজি নালাগে মাৰিবলৈ। বায়ে ভাগিনীয়ে মিলি গোটেইকেইটা আহিম এদিন, তেতিয়াহে লগে ভাগে খাম। নহ'লে তোৰ বায়ে যিজনীহে, মই অকলে খোৱা বুলি গম পালে মোক শুনোৱাই শুনোৱাই কাণ ঘোলা কৰি পেলাব।
আৰু নকওঁ দে তোক। তই ভিতৰৰ পৰা বেগ এটা লৈ আনচোন যা, মই বজাৰ কৰি আহোঁগৈ। ঠিক আছে, আনিছোগৈ ৰ'ব। তাৰ উৎপাতটোক দিনক দিনে বাঢ়ি গৈছে, কিবা এটা কৰিব লাগিব মই। ভিনদেউ, এইটো লওক। ঐ শুনচোন, অঁ কওকচোন। মই আহি থাকোঁতে নিশাক অভিমন্যুৱে ৰাস্তাত আগুচি ধৰি মাৰিব লৈছিলে। সি আকৌ উৎপাতবোৰ কৰিব লৈছে নি? অঁ, কৰিয়ে থাকে তাইক যেতিয়াই তেতিয়াই আমনি। তাৰ ঘৰটো আগতে য'ত আছিল এতিয়া তাত নাইচোন। সি ক'ত থাকে তই জান নি? অঁ জানো, ইয়াৰ পৰা 20 কিলোমিটাৰমান দূৰত হ'ব। তহঁতক ইয়ালৈ আহি সি আমনি কৰিয়ে থাকে নি? অঁ, কৰিয়ে আছিল। এদিন ধনকাইটিয়ে তাক ধৰি লৈ ভালকৈ পিটন দিলে আৰু পুলিচৰ ওচৰত গতাই দিলে। সেইদিনাৰ পৰা সি নহা হ'ল। কিন্তু ৰাস্তাত আগভেটি ধৰি সি প্ৰায়ে তাইক আমনি কৰিয়ে থাকে। তই তাৰ এড্ৰেছটো ক, মই তাৰ বাপেকক লগ কৰি তাক মই বুজাবলৈ কৈ থৈ আহোঁগৈ। নহ'লে এদিন সি মোৰ হাততে মৰিব লাগিব। আপুনি সেইফালে যাব, সেইফালে গৈ টাৰ্ণিংটো লৈ 2 নম্বৰ ঘৰটোতে সোমাব। ইছ, বৰ বেয়াকৈ দুখ পালাচোন। খোজকাঢ়ি যাব নালাগে, মোৰ লগতে উঠা, মই তোমাক ঘৰত থৈ আহিমগৈ। হ'ব, নালাগে, যাব পাৰিম মই। আগতেও যাওঁ, এতিয়াও পাৰিম। মই তোমাক সেইটো কোৱা নাই নহয়। খোজকাঢ়ি যাব নোৱাৰা দেখি বেয়া লাগিহে কৈছোঁ। হ'ব, ইয়াত কোনো বেয়া লগা কথা নাই। মোৰ ভৰি দুখন লাগি আছে, এৰি পৰি যোৱা নাই নহয়। সেইটো কোৱা নাই নহয়। তেনেহ'লে কি কৈ আছানো সেইটো বুলি? এদিন গ'লো বুলিয়ে আকৌ মোক নিবলৈ জোৰ কৰি নাথাকিবা। তুমি গৈ থাকা, মই নাযাওঁ। হেল্প কৰিব বিচাৰিলেও তুমি তাতো ইমান অভিমান কৰিছা যে। মই আগতেও কৈছোঁ, এতিয়াও কৈছোঁ, মোক তোমাৰ সহায় নালাগে। আৰু মই একেটা কথাকে কৈ থাকিবলৈ বৰ বেয়া পাওঁ। ঐ শুনাচোন নিশা। ঐ, তই মোৰ নামটো কেনেকৈ জান? আজি সপোনত আহি কাণে কাণে ক'লাহি মই নিশা বুলি। ঐ ফটুৱা, তোকতো মই আমাৰ গাঁৱত দেখা নাই কেতিয়াও। তই কাৰ ঘৰলৈ আহিছ? মানুহৰ ঘৰলৈ আহিছোঁ। তোক মই সেইটো সোধা নাই। আমিবোৰ মানুহ নহয়, চিৰিয়াখানা জন্তু নি? হ'বও পাৰা, অথনিৰ পৰা যিহে চিঞৰি চিঞৰি কথা কৈ আছা, এবাৰ ভালদৰে সুধিছা জানো? ভালদৰে সুধিছোঁ। এতিয়া ক, তই যে আহিছ মানুহঘৰ নামটো কি? এনেকৈ ক'বা, তেতিয়াই ভাল লাগে। মই দেৱাশিষৰ ঘৰলৈ আহিছিলোঁ। ইছ, অলপ আগত গৈ থকা মানুহঘৰ নহয় জানো? অঁ হয় হয়। আৰু এতিয়া কচোন, মোৰ নামটো কেনেকৈ জানিলি? তোমালোকৰ গাঁও মুচুকাই ক'লে। সেইটো ক'ত আছে এতিয়া? বিচাৰি আনচোন তাক। সঁচাকৈ তাক মুচুকা মাৰিয়ে পেলাওঁ জহনীটো। নেলাগে নেলাগে মাৰিব, মৰিলে মইহে ফচিম। পাছত ভূত হৈ আহি মোকে খেদিব। তুমিতো বিন্দাছ শুই থাকিবা। থহে তোৰ ফকতীয়া ডাইলগ। আৰু শুনচোন, কোৱা আকৌ, মইতো তোমাৰ কথা শুনিবলৈ ৰৈয়ে থাকোঁ। তোক কেইদিনমানৰ পৰা লক্ষ্য কৰি আছোঁ। তই মোৰ পিছে পিছে বৰকৈ ঘূৰি ফুৰিছ, নজৰো ৰাখিছ মোৰ ওপৰত। কথাটো কি? নে তই মোক পতাবলৈ চেষ্টা কৰি আছ? সেনেকুৱা একো কথা নাই। মইতো তোমাৰ লগত চিনাকি হ'বই বিচাৰিছোঁ। চিনাকি হৈ প্ৰথমে মিঠা মিঠা কথা কেইটামান কবি, আমুকটো কৰিম তামুকটো কৰিম। তাৰ পাছত ৰৈ গ'লা যেন, কোৱা আকৌ। চব জনা আছে, মোৰ তোৰ লগত চিনাকি হ'বলৈ অকণমানো ইচ্ছা নাই। আৰু মোৰ পাছত পৰিও একো লাভ নাই।
এটাক পাই থৈছোঁ আকৌ তোৰ লগত এইবোৰ ফকতিয়ামি কৰিবলৈ সময় নাই। মই তেনেকুৱা ল'ৰাই নহয়, তুমি ভুল ভাবিছা। কোনোবা ল'ৰা তেনেকুৱা হ'ল বুলিয়ে যে সকলো ল'ৰা একেই হ'ব কিবা মানে আছে নি? হ'ব, জনা আছে তহঁতক ভালদৰে। তহঁতি ভালপোৱাবোৰক এক পেং মালৰ লগত পানী ঢালি খোৱা বুলিহে ভাব। ভালপোৱাবোৰটো কি তহঁতি কেতিয়াও বুজিয়ে নাপাৱ। তহঁতি কেনেকুৱা বুজি পাবলৈ বাকী নাই আৰু। তোমালোকতো একেই, টেঙা পানীৰ লগত 3-4টা ফুচকা একেচাতে খোৱা বুলিয়ে ভাবা। আমাৰ নিচিনা ভাল ল'ৰাৰ মনটো বুজিবলৈ চেষ্টাই নকৰিলা। থহে তোৰ কথা নুশুনো আৰু মই। আৰু তই মোৰ পাছে পাছে অহাটো বন্ধ কৰ। নকৰোঁ, কিবা ক'বা? তই মোৰ মুখখন খোল খুৱাই নলবি, নহ'লে বহুত বেছিকৈ গালি খাবি। যা এতিয়া মোৰ ওচৰৰ পৰা। তোমাৰ গালি খাবলৈ মই সদায় সাজু আছোঁ। তুমি আঁতৰি যাবলৈ ক'লেও মই কেতিয়াও আঁতৰি নাযাওঁ। পাৰিলে মই তোমাৰ ওচৰলৈহে গৈ থাকিম। ঐ নিশা, ওলাবা নহ'লে কাইলৈ বৰপুখুৰী পাৰলৈ ফুচকা খাবলৈ। তোৰ মন গৈছে তই খাই আহিবিগৈ। যদি ফুচকা খাই টেষ্ট নাপাওঁ তাৰ হাতখনকে চুবাই দিবি। বা, তই কলেজৰ পৰা ঘৰলৈ আহোঁতে তোৰ পিছে পিছে যে ল'ৰা এটা আহে, কোন হয় সেইটো? অঁ সেইটো পটুকন দাই ল'ৰা দেৱাশিষৰ ককায়েক। তই কেলৈ সুধিলি? তাক দেখি এনেকুৱা লাগিছে যে তোৰ প্ৰেমতে পৰিছে নেকি সি? তয়ো পৰিছ নি আকৌ কেনেবাকৈ? হেইত এদিন দুদিন চিনাকিতে মই কি তাক ভাল পাই পেলাম নেকি? ইমানো মেণ্টেল বেয়া হোৱা নাই মোৰ। তই মানে চিনাকি হৈ মেলি আজৰি নে? মনে মনে তহঁতৰ মাজত কিবা এটা চলি থকা নাইতো? নাই নাই অ' সেনেকুৱা একো নাই। এদিন মই কলেজলৈ যাওঁতে অভিমান্যই ৰাস্তাত আগচি ধৰি অভদ্ৰামীবোৰ কৰিছিল যে, তেতিয়া সি ক'ৰ পৰা আহি ওলালেহি জানো গমেই নাপালোঁ। ময়ো ভাবিবলৈ নহ'ল তাৰ স্কুটিখনত উঠি গুচি আহিলোঁ। সেইদিন ধৰি মোৰ পিছা নেৰাই হ'ল। সেইবোৰক মই পাত্তা নিদিওঁ, তই এনে ভুল বুজি নাথাকিবি। হ'ব বাৰু, এইবাৰৰ পৰা যিমানে যি নহওক তই কিন্তু তাক তোৰ কাষ চাপিবলৈ নিদিবি। আৰু অভিমন্যুৱে আগতেচোন তোৰ লগত ইমান অভদ্ৰামী কৰোঁতে তই হেঁকা দি আহিছিলি। এইবাৰ কিয় নকৰিলি তেনেকুৱা? তাৰ অভদ্ৰামীবোৰ দিনক দিনে বেয়া হৈ গৈছে। তই যদি তাক গালি পাৱ নহয়, সি বহুত বেছি বেয়া হৈ হৈহে যায়। সেইবোৰ তাৰ সকলো চালনাও হ'ব পাৰে। অভিমন্যুক ব্যৱহাৰ কৰি তোক পতাবই বিচাৰিছে কিজানি। হাবিত থকা জন্তুক বিশ্বাস কৰিলেও তাক বিশ্বাস নকৰিবি। আৰু সকলো কথা জানি শুনি যদি তই একেটা ভুলকে কৰ, ঘৰৰ ওচৰৰ মানুহবোৰক তেতিয়া হাঁহিবলৈ সুবিধা কৰি দিয়াহে হ'ব। বাইদেউ ভিনদেউৰ ওচৰত আমি মুখ কেনেকৈ উলিয়াম তেতিয়া? হ'ব, মই জানো যদি সি ভাবিছেও তাৰ ভবা নিচিনা একেবাৰে হ'ব নিদো। বাইদেউ ভিনদেউৱে আমাৰ বাবে যিমানখিনি কৰি আছে, আৰু মই যদি কিবা এটা সিদ্ধান্ত লোৱাৰ আগতে তেওঁলোকক সুধি নলওঁ, তেতিয়াহ'লে তাতকৈ ডাঙৰ পাপ আৰু মোৰ বাবে একো হ'ব নোৱাৰে। নিশা, অ' নিশা, ৰ'বাচোন তুমি ইমান জোৰ জোৰকৈ কিয় খোজকাঢ়িছা? মই নোৱাৰিছোঁ যাবলৈ। অলপ ৰ'বা, লাহে লাহে যোৱা। ময়ো তোমাৰ লগত একেলগে যাওঁ। ঐ নিশা, শুনাচোন। মই তোমাক দেখা দিনৰ পৰাই কথা এটা কম বুলি ভাবি ক'ব পৰা নাই। আজি কৈ দিছোঁ। কি কবি? ভাল পাওঁ বুলিহে কবি, তাৰ বাহিৰে যে একো নকওঁ মই জানো। ৱাও, তোমাৰ ছিক্স চেন্স ইমান ভাল আছে। মোৰ কথাবোৰ ইমান জল্দি গম পাই যোৱা। থহে তোৰ ফকতীয়া লেকচাৰ। তোৰ মুখখন মোৰ অকণো চাবলৈ মন নাযায়। তই মোৰ পিছে পিছে সদায় কিয় আহি থকা হা? এতিয়াতো তোমাৰ পিছে পিছে ঘূৰিবই লাগিব, তেতিয়াহে তুমি মোৰ বিয়া দিনা পিছে পিছে ঘূৰিব পাৰিবা।
বা এইবাৰচোন তই একেবাৰে বিয়া পালিগে তই এনেকুৱাবোৰ কথা ইমান সহজতে কেনেকৈ ক'ব পাৰ সেইটোনো কি ডাঙৰ কথা যেতিয়া মনটোৱে এটা ভালপোৱা বস্তুৰ প্ৰতি মনটো বান্ধি লয় এইটোৱে লাগিব বুলি ঠিক একেই মই মাথো সময়ছোৱালৈ ৰৈ আছো তই এনেকৈ ৰৈয়ে থাক তই মোৰ পিছত পৰি একো লাভ নাই তই মোক কেতিয়াও ইমপ্ৰেছ কৰিব নোৱাৰ ইমপ্ৰেছ কৰি থাকিব বিচাৰিমেই যেতিয়ালৈকে তুমি মোৰ লগত ভালদৰে কথা নাপাতা তোৰ লগত আৰু কিমান ভালদৰে কথা পাতিব লাগে তয়ে কচোন মই কালি তোমালৈ বহুতবাৰ ফোন কৰিছিলোঁ ফোনটো কিয় ৰিচিভ কৰা নাছিলা তুমি সেইটো মোৰ ফোন মোৰ গাত কথা মই ৰিচিভ কৰোঁ নে নকৰোঁ তই কোন ক'বলৈ মই বৰ্তমানলৈকে তোমাৰ কোনো হোৱা নাই পাছলৈ কোন হ নাজানো ঐ তই কি ক'বলৈ আহিছ তোক মই ভালদৰে কৈছো এনেকুৱা ফটোৱাত থাৰ্ড ক্লাছ লেকচাৰ মোৰ আগত নেমাৰিবি আৰু তই মোক কি কথা সদায় সদায় সুধিবলৈ আছে বুলি কৈ থাক এতিয়া কচোন মই তোমাক সদায় সেইটোৱে বিচাৰোঁ এইটো মানে কি কৈছ একো বুজা নাই মানে মই বিচাৰোঁ তোমাৰ এই নাকৰ ওপৰত থকা খংটো একেবাৰে নাইকিয়া হৈ যোৱাটো আৰু তুমি মোৰ লগত সদায় এনেদৰে কথা পাতি থাকিবানে এনেকে যদি মই সদায় কথা পাতি থাকিব লাগে তেনেহ'লে মই নোৱাৰো কিয় নোৱাৰা মই ল'ৰাবোৰক বিশ্বাস নকৰো একেবাৰে মোৰ লগত এবাৰ যি হ'ল হৈ গ'ল আকৌ একেটা ভুলকে দুবাৰ পুনৰাবৃত্তি কৰিব নিবিচাৰো কোনোবা ল'ৰা তেনেকুৱা হ'ল বুলিয়ে যে সকলো ল'ৰা একেই হ'ব সেইটো তুমি ভুল ভাবিছা সেইটো ডিপেণ্ড কৰিব মানুহজনৰ চিন্তাধাৰাৰ ওপৰত সকলোবোৰ যদি বেয়া মানুহ থাকিলে হয় পৃথিৱীখন ইমান ধুনীয়া হৈ নাথাকিলে হয় মোৰ বাবে সকলো একেই মোক বুজোৱাৰ কোনো প্ৰয়োজন নাই মই জানো কোনটো ভুল কোনটো শুদ্ধ মই তোমাক বুজোৱা নাই নহয় ভুলটো শুদ্ধৰে কৈ দিছোঁ তই কোন মোক যে ইমান জ্ঞান দিবলৈ আহিছ মই যোনটো ভুল দেখিছো ভুল বুলিয়ে ক'ম লাগিলে সেইটো মোৰ গাতে ভুল থাকক মোৰ লগত মোৰ ঘৰখনৰ লগত যিটো সমস্যা হৈ গৈছে সেইটো তই ফেচ কৰা নাই মই কৰিছো সেইকাৰণে মই দুখবোৰ বুজি পাওঁ আৰু মই নিবিচাৰো যিবোৰ দুখ মোৰ লগত হৈ গৈছে সেইবোৰ দুখ আন কাৰোবাৰ লগত হোৱাটো তোক মই ভালদৰে কৈছো আৰু শুন তোক মই ইমানখিনি কোৱাৰ পাছতো যদি তই মোৰ পিছ নেৰ তেতিয়া মই নিজে আত্মহত্যা কৰি ল'ম আৰু তোক ফচাই থৈ যাম সেইকাৰণে কৈছো তই মোৰ পাল্লাত নপৰিবি আৰু তই এতিয়া মোৰ ওচৰৰ পৰা গুচি যা কথা কিছুমান যদি ক'বলৈ আধৰুৱা হৈ থাকে তাতোতকৈ চাগে দুখ লগা আন কিবা থাকিব পাৰে মই নাভাবোঁ মোৰ জীৱনৰ চাগে এয়াই শেষ চিনাকি হ'ব সেনেকুৱা হ'লে মই বহুত ভাল পাম তোৰ মুখখন মই বাৰে বাৰে চাই থাকিবলৈ নিবিচাৰো তই যা এতিয়া গুড বাই তুমি নাই কাষত নাই তুমি নাই কাষত নাই তুমি নাই কাষত নাই কি হ'ল তোৰ ঘৰত সোমাবহি পৰা কিবা এটা নহয় কিবা এটা হৈয়ে আছে যে মনটোও মৰা মৰা দেখিছো কিবা হ'ল নেকি নাই হোৱা একো গাটোহে ভাল লগা নাই মই ভাত নাখাওঁ তই খাবি মোৰ শুবলৈহে মন গৈছে যদি গাটো ভাল লগা নাই তই শুই থাক মই কিবা এটা বনাই ল'ম বাৰু বা তোৰ ফোন আহিছে নিয়ৰে ফোন কৰিছে তই নাম্বাৰটো ব্লক লিষ্টত ভৰাই ফোনটো অফ কৰি থৈ দে
ইহঁতৰ মাজত নিশ্চয় কিবা এটা নহয় কিবা এটা চলি আছে। এইটো মোক নকয় কেতিয়াও, আৰু মই সুধিও লাভ নাই। মই তাক নিজেই লগ কৰিব লাগিব, আৰু লগ কৰি তেহেঁতৰ মাজত কি আছে সকলো জানিব লাগিব। আৰু যদি কিবা চলিও আছে সিহঁতৰ মাজত, মই সকলোবোৰ আঁতৰাই দিব লাগিব। নিশ্চয় কাইলৈ মই কিবা এটা নহয় কিবা এটা কৰিবই লাগিব। মোৰ লগতে এবাৰ যি হ'ল আৰু দ্বিতীয়বাৰ তাইৰ লগত মই হ'বলৈ দিব নোৱাৰোঁ। অ' ভণ্টি ৰ'বাচোন, তুমি নিশা ভনীয়েক নহয় জানো? হয়, আপুনি কোন হয় বাৰু? মই হ'লে আপোনাক চিনি পোৱা নাই দেই। মই নিয়ৰ, মই দেৱাশিষৰ ঘৰলৈ আহিছিলোঁ। অহ, বাইক আপুনি কেনেকৈ চিনি পায়? মই তোমাৰ বাইক চিনি পোৱাৰ কথা ক'ব গ'লে ৰাতিপুৱা হ'ব। তুমি নিজেই সুধি ল'বা। তাইলৈ মই ইমান ফোন কৰি আছোঁ, ফোনটো কিয় অফ কৰি থৈছে? তাই পঢ়ি থাকে, সেইকাৰণে অফ কৰি থয়। কিবা ক'ব লগা আছিল নি? মোকে কওক, মই কৈ দিম তাইক। নেলাগে ক'ব, মই নিজে ক'ম। তোমালোকৰ ঘৰলৈ অহা মানুহবিলাকক গুৰুত্ব নিদি তাই পঢ়ি থাকে নেকি? সেনেকুৱা নহয় বাৰু। তাই পঢ়ি থকা সময়ত মোবাইলটো বন্ধ কৰিয়ে থয়, আৰু পঢ়ি থকা সময়ত যদি তাইক কোনোবাই ডিষ্টাৰ্ব দিয়ে তাই বৰ বেয়া পায়। বাৰু মই আপোনাৰ কথা ক'ম বাৰু তাইক। মই আহিছোঁ এতিয়া। ৰ'বাচোন ভণ্টি, নিশাই মোক এনেকুৱা কথা কেইটামান ক'লে মই বুজি পোৱা নাই। কিয় ক'লে বাৰু? সঁচা কথাটো যদি মই নাজানো কেতিয়াও শান্তিয়ে মই থাকিব নোৱাৰিম। তুমি যদি জানা কথাবোৰ বুজাই ক'বা নেকি? কি কথা কওকচোন, মই জানিলে আপোনাক নিশ্চয় ক'ম। নিশাই কৈছে ল'ৰাবোৰক বিশ্বাস নকৰোঁ। এবাৰ যি হ'ল আৰু মই একেটা ভুলৰকে দুবাৰ পুনৰ আবৃত্তি নকৰোঁ বুলি ক'লে। কিয় ক'লে বাৰু তেনেকুৱাকৈ মোক? তাই আৰু অভিমন্যুৰ মাজত কিবা আছে নি? অঁ, আছে। এই সেইবোৰ বহুত কথা। আপুনি তাৰ মাজত নোসোমালে ভাল হ'ব। যদি পাছত গম পায় আপোনালোকৰ মাজত ডাঙৰ কাজিয়াহে হ'ব। সেইকাৰণে এইবোৰ কথা নবহলাই ইমানতে সমাপ্ত কৰাই ভাল হ'ব। তুমি যদি কথাবিলাক নোকোৱা, কাজিয়া কি বহুত ডাঙৰ কিবা কিবি হৈ যাব, আৰু পাছত মই জগৰীয়া তোমাকে বনাম। অভিমন্যু আৰু বাইৰ ভালপোৱা প্ৰায় 7 বছৰমানে আছিলে। এদিন এটা সৰু কথাৰ কাৰণে সিহঁতৰ মাজত বহুত ডাঙৰ কাজিয়া হ'ল, আৰু সেই কাজিয়াই ইমান ডাঙৰ পৰিস্থিতিৰ সৃষ্টি কৰিলে। তেতিয়াৰ পৰা সিহঁতি কথা নপতাই হ'ল। সিহঁতৰ মাজৰ ভালপোৱাবোৰ আজিও আছে, কিন্তু সিহঁতি কাকো নেদেখুৱায়। সিহঁতৰ ভালপোৱাবোৰ সিহঁতৰ মাজত সিহঁতি গোপনে ৰাখিছে। আৰু যদি সিহঁতৰ মাজত কিবা বিপদ হয় তেতিয়াহ'লে ইটোৱে সিটোৰ খবৰ নোলোৱাকৈ কেতিয়াও নাথাকে, আৰু থাকিবও নোৱাৰে। ইটোৱে সিটোৰ খবৰ লৈহে শান্তি পায়। শুনা ভণ্টি, নিশাক মোৰ বুকুৰ মাজত সাঁচি ৰখা কথা কেইটামান ক'বলৈ বাকী আছে। তোমাক ক'লে তুমি গৈ ক'বাগৈনে? অঁ, কওকচোন। নিশাক মই বহুত ভাল পাইছিলোঁ। মই এইবিলাক কথা একেবাৰে জনা নাছিলোঁ। এতিয়া যদি জানি সিহঁতৰ মাজত মই যদি সোমাই দিওঁ, মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ ভুল সিদ্ধান্ত হ'ব। মই জনাৰ পিছত তাইক আৰু এতিয়া অশান্তি নকৰোঁ। মই তাইৰ জীৱনটো তাই বিচৰাৰ দৰে জীয়াই থাকিব দিব বিচাৰোঁ। শুনা ভণ্টি, মই তাইক শেষবাৰৰ বাবে এবাৰ লগ কৰি কথা পাতিব বিচাৰিছোঁ। তুমি তাইক গৈ ক'বাগৈনে? মই তাইক যিমান জানো তাই নাহিবই চাগে একেবাৰে। আপোনাৰ যদি কথা পাতিবলৈ মন আছে আপুনি মোৰ নাম্বাৰটোকে লৈ লওক। মোলৈ ফোন কৰিব, মই দি দিম বাৰু কথা পাতিবলৈ। নালাগে ভণ্টি, মই তাইৰ লগত আৰু ফোনত কথা পাতিব নিবিচাৰোঁ। মই তাইক ওচৰৰ পৰা চাবহে বিচাৰিছোঁ। আপোনাৰ কথা কয় মোক তাই। আপোনাক বহুত বেয়া পায়, আৰু এইবোৰ কথা ক'লে তাই বেছিকৈ খংহে কৰিব। তাই যে মোক ইমান বেয়া পালে, মই তাইক কৰিলোঁ কি? মই তাইক সুধি চামেই তাই মোক কিয় ইমান বেয়া পালে। তুমি গৈ তাইক ক'বাগৈনে মই তাইক এবাৰ লগ কৰিব বিচাৰিছোঁ বুলি? নাহে তাই। মই তাইক ভালদৰে জানো, তাই কেতিয়াও নাহে। পাৰিলে আপোনাৰ ভালপোৱাবোৰ ইমানতে শেষ কৰি পেলাওক, তেতিয়া আপোনাৰ জীৱনলৈ কেতিয়াও দুখ নাহে।
দুখ লগা বেদনাবিলাক যদি কাৰোবাক দেখুৱাই দিব পাৰিলোঁ হয়, মোৰ জীৱনলৈ চাগে কেতিয়াও দুখ নাহিলে হয়। শুনা ভণ্টি, এইখন গাঁৱৰ পৰা মই খাই লৈ যামগৈ আৰু কেতিয়াও ঘূৰি নাহোঁ, ভৰি দিবলৈও নাহোঁ। এইখন গাঁৱে মোক বহুত দুখ দিলে। ৰিদীপে কৈছিলে মোক, গাঁৱৰ মানুহবোৰ দেখিবলৈ যিমানে সহজ-সৰল, কিন্তু মনটো বুজি পাবলৈ বহুত টান। মই বুৰ্বক, মই পাগল, মই বুজি নাপালোঁ। প্ৰেমত পৰি সকলো ভাবি পেলাইছিলোঁ। নিয়ৰ নিশাবোৰক গোটেই জীৱন আকাশত চিকমিকাই উজ্বলাই তুলিম বুলি, কিন্তু নোৱাৰিলোঁ। নিয়ৰৰ নিশাবোৰক উজ্বলাই তুলিব নোৱাৰিলোঁ। এইকাৰণে নোৱাৰিলোঁ, ই বৰ সেমেকা ইমানে সেমেকা যেন সি বিয়পি নিজে শেষ হৈ যায়। সকলো মাথো পৰি যায় নিয়ৰৰ থোপকে টোপালবোৰ। ভণ্টি, নিশাক এবাৰ চাব মন গৈছে। তাইৰ কাষত বহি তাইক চাই তাইৰ লগত কথা পাতিবলৈ বৰ মন গৈছে। তুমি গৈ তাইক এবাৰ কৈ চাবাচোন, এবাৰ কৈ চাবা। মোৰ ওচৰত আজি সকলোবোৰ থাকিও মই বহুত অকলশৰীয়া যেন লাগিছে। বহুত অকলশৰীয়া যেন লাগিছে। উজাগৰি ৰাতি কত কটাও তোকে ভাবি, হিয়ায়ো চুপে বাৰে বাৰে কিয় আজি। বাই, বাই, মই নিয়ৰৰ টোপনি থকা ভালপোৱাবোৰ শেষ কৰিব বিচাৰিছিলোঁ, কিন্তু নোৱাৰিলোঁ। সি তোক বহুত ভাল পায়, ইমানে ভাল পায় যে মই তোক একো ক'ব পৰা নাই। সি তোক লৈ যিবোৰ কথা কৈছে মই তোক ক'ব নোৱাৰা হৈ পৰিছোঁ। সি গাঁৱৰ পৰা গুচি যামগৈ বুলি কৈছে, নাহে আৰু কেতিয়াও এখন গাঁৱলৈ। কি হলো নিয়ৰৰ? জানো কি হৈছে, কোৱাই নাই নহয়। নিয়ৰ, তোৰ কি হৈছে? কি হৈছে ক, মোৰ ভয়হে লাগিছে। তোৰ কি হৈছে? দাই আৰু খুৰীয়ে তোক কিবা ক'লে নেকি? তেওঁলোকে নাই কোৱা, একো নাই কোৱা। মোক একো নাই কোৱা। তেনেহ'লে কি হৈছে? কথাটো ক আকৌ, কথাটো ক'লেহে গম পাম। মই এইখন মোৰ ছোৱালী এজনী ভাল পাইছিলোঁ। কি তোক তাই গাঁৱৰ মানুহ লগাই মাৰিলে নেকি? নাই মৰা। কান্দি আছ কিয়? তেনেহ'লে তই কথাটো ক, আমাক চিন্তাত পেলাই নেমাৰিবি। মই তাইক বহুত ভাল পাইছিলোঁ, কিন্তু তাই মোক ভাল নাপায়। মই তাইক কেতিয়াও পাহৰিব নোৱাৰো। নিয়ৰ, সেইবোৰ যি হ'ল ভালেই হ'ল, তই তাইৰ লগত লাগি থাকিব নালাগে।
নিয়ৰ তই ঘৰলৈ সোনকালে গুচি আহ। আপা মই কাইলৈ ঘৰলৈ গৈ আছো। নাহো আৰু এখন গাঁৱলৈ কেতিয়াও। দেউতাক পঠাই দিম নি বাৰু তোক তাৰ পৰা লৈ আহিবলৈ? বেলেগ এবাৰ মই যাব পাৰিম, খালি মোৰ বুকুখন বৰকৈ বিগাইছে অ'। বৰকৈ বিগাইছে। তই ঘৰলৈ গুচি আহিলে সকলোবোৰ ঠিক হৈ যাব। আৰু সেই ভালপোৱাটোৰ লগত কাজিয়া নকৰিবি আৰু সিহঁতৰ ভালপোৱাৰ মাজত বাধাৰ সৃষ্টি নকৰিবি। নাই বা নকৰো মই। বেয়া কথা সেইবোৰ নিয়ৰ, তই সেইবোৰ নকৰিবি, তই ঘৰলৈ গুচি আহ। হ'ব এতিয়া মই কাইলৈ ঘৰলৈ গৈ আছো। বুকুখন বৰকৈ বিকাইছে অ'। মই শুনিলো অলপ। তই আৰু গাঁৱলৈ ল'ৰাটোক পঠাবি, ইয়াত খাবলৈ নাপায় নহয়। এতিয়া সেইবিলাক ছোৱালী প্ৰেমত পৰি কান্দি আছে, কান্দি থাকিবলৈ যি হৈছে সকলো তোৰ কাৰণেই হৈছে। নিয়ৰ ৰবাচোন, ক'ত যোৱানো? ৰবা না, এবাৰতো শুনি যোৱা। ৰৈনো কি কৰিম নিশা, সকলোবোৰচোন শেষে হৈ গ'ল। বাকী আছেনো কি? একোৱেই নাইচোন। তুমি যে আহি মোৰ আধৰুৱা সপোনবোৰ পূৰণ কৰিলা, তাৰ বাবে ধন্যবাদ। কথাবোৰ তুমি এনেকৈ কিয় কৈ আছা?
এনেকৈ নকয় কেনেকৈ কওঁ তুমিয়ে কোৱা মোৰ ওচৰত এতিয়া আছেনো কি আছে মাথো এখন ভগা হৃদয় কাহানিও কাকো বুজাই দেখাব নোৱাৰোঁ তুমি মোক ইমান কিয় দুখ দি আছা মই নোৱাৰিছোঁ আৰু সহিব তুমি কিয় কান্দিছা নিশা নেকান্দিবা মোলৈ চোৱা এবাৰ মোলৈ চোৱা তুমি দুখ কৰিব নালাগে আজিৰ পৰা মই যাবলৈ ওলাইছোঁ তোমাৰ জীৱনৰ পৰা বহুত দূৰলৈ মোক বিচাৰিলেও তুমি কেতিয়াও বিচাৰি নাপাবা তোমাৰ কষ্ট নিদিওঁ আৰু কেতিয়াও আৰু যেন তোমালোকৰ ভালপোৱাৰ মাজত সোমাই ডিষ্টাৰ্বো নকৰোঁ মই সকলো কথা গম পালোঁ তোমালোকৰ মাজত ভুল বুজাবুজি হৈ থকাৰ বাবেহে কাজিয়া হৈ থাকে চাবা মই যোৱাৰ পিছত তোমাৰ সকলোবোৰ আগৰ দৰে ভাল হৈ যাব নিয়ৰ তুমি মোৰ কথাবোৰতো শুনা নাই নুশুনো একো নুশুনো তুমি মোক কথা দিয়া অভিমান্যুৰ লগত কাজিয়া নকৰোঁ বুলি মই তোমাক কথা দিছোঁ নিয়ৰ কাজিয়া কেতিয়াও নকৰোঁ কেতিয়াও নকৰোঁ অঁ নকৰিবা কেতিয়াও নকৰিবা তোমাৰ লগত থকা স্মৃতিবিলাক কেতিয়াও পাহৰিব নোৱাৰোঁ মই থাকক সেই স্মৃতিবিলাকে মোক প্ৰতিদিনে জীয়াই থাকিবলৈ সাহসে দিব আৰু শুনা মোক তুমি তোমাৰ বিয়ালৈ নমতাকে নাথাকিবা চাবা মই সেইদিনা বহুত নাচিম ইমানেই নাচিম যে তুমি চাই চাই হাঁহি হাঁহি ভাগৰি পৰি যাবা নিয়ৰ তুমি এনেকৈ কথাবোৰ কিয় কৈ আছা তোমাৰ অলপো বেয়া লগা নাইনে কিয় বেয়া লাগিব নাই লগা মোৰ বেয়া লাগিবলৈ তুমি একো ভুলেই কৰা নাই যি কৰিছোঁ সকলো ময়ে কৰিছোঁ তোমাক নজনা নেমেলাকে ভাল পাই পেলাইছিলোঁ তুমি মোক ইমান কিয় লাজ দি আছা নিদিবা আৰু প্লিজ নিদিবা আৰু নিয়ৰ নিদিবা নিশা তোমাক লাজ নাই দিয়া মই নাই দিয়া মোৰ বহুত ভুল হৈ গৈছিলে পাৰিলে মোক মাফ কৰি দিবা মায়ে ঘৰলৈ মাতিছে মই যাবলৈ ওলাইছোঁ নাহোঁ আৰু এখন গাঁৱলৈ কেতিয়াও নিশা নিয়ৰৰ নিশাবোৰক গোটেই জীৱন আকাশত উজ্বলাই তুলিম বুলি ভাবিছিলো কিন্তু মই নোৱাৰিলো এইকাৰণে নোৱাৰিলো কাৰণ তুমিয়ে নাই মোৰ ওচৰত নিয়ৰৰ নিশাবোৰ বৰ সেমেকা ইমানে সেমেকা যেন সি বিয়পি বিয়পি সকলো শেষ হৈ গৈছে অকল মাথো পৰি গৈছে ধুপ ধুপকে চকু পানী মোৰ এই চকু পানীত লাগি থকা দুখবোৰ কোনেও বুজি নাপায় নিশা মই যাওঁ তুমি ভালদৰে থাকিবা তুমি নাই কাষত নাই তুমি নাই কাষত নাই নিয়ৰ ক'ত যোৱা ৰবাচোন সঁচাকৈ যদি তুমি গুচি যোৱাগৈ নিয়ৰৰ টোপালবোৰ টুপ টুপকৈ পৰি একেবাৰে শেষ হৈ যাব আৰু নিয়ৰৰ নিশাবোৰক মই কেতিয়াও উজ্বলাই তুলিবই নোৱাৰিম
তুমি ৰৈ যোৱা না নিয়ৰ, ৰৈ যোৱা। দুইটাই মিলি নিয়ৰৰ নিশাবোৰত গোটেই জীৱন আকাশতে উজলাই তুলি। তুমি ৰৈ যোৱা না নিয়ৰ, ৰৈ যোৱা। বাহ, তুমি ইমান ভাল অভিনয় কৰা। চিনেমা কৰিব নোযোৱা কিয়? নিয়ৰ, মই অভিনয় নাই কৰা। মোক বুজিবলৈ চেষ্টা কৰা। মই তোমাক বুজিবলৈ কি থাকিলে? সকলো কথা গম পালোৱে। মই তোমালোকৰ মাজত নোসোমাওঁ আৰু কেতিয়াও। তুমি চিন্তা নকৰিবা, মই তোমাক ভাল পাইছিলোঁ, কিন্তু আজিৰ পৰা মই সকলোবোৰ পাহৰি যাম। শুনাচোন নিয়ৰ, ময়ো তোমাক ভাল পাইছিলোঁ, কিন্তু ক'বহে পৰা নাছিলোঁ। নিশা, তোমাৰ মুখত মিছা কথাবোৰ শুনি ভাল নালাগে। নিয়ৰ, মই মিছাকৈ কোৱা নাই, সঁচাকৈ কৈছোঁ। মোৰ লগত যিবিলাক হৈ গ'ল, মই বিচৰা নাছিলোঁ আকৌ তোমাৰ জীৱনৰ লগত হোৱাটো। নিশা, তোমাৰ কথাবোৰ শুনি মোৰ হাঁহিবলৈ মন গৈছে, কিন্তু মই হাঁহিব বিচৰা নাই। মোক যাবলৈ দিয়া। মই আৰু কষ্ট পাব বিচৰা নাই। ভণ্টিয়ে যিবোৰ কথা কৈছিলে সেইবোৰ সকলো মিছা কৈছিলে। তাই মোক তোমাৰ পৰা আঁতৰাই ৰাখিব বিচাৰিছিলে। কিয়? ভণ্টিৰ লগত যিবোৰ হৈ গ'ল মই বুজি পাই বিচৰা নাছিলোঁ। সেই একেটা ভুলকে মোৰ লগত হোৱাটো। মই অভিমানক ভাল পাইছিলোঁ, কিন্তু যেতিয়া তাৰ বেয়া স্বভাৱটোৰ কথা গম পালোঁ, কথাবোৰ গম পাই মই তাক এৰিব বিচাৰিছিলোঁ, কিন্তু সি মোক এৰিব বিচৰা নাছিলে। ভণ্টিৰ লগত হৈ যোৱা ঘটনাটোৱে অভিমান্যৰ প্ৰতি থকা ভালপোৱাবোৰ একেবাৰে নাইকিয়া কৰি পেলালে। মনৰ ভিতৰত এটা ডাঙৰ ভয় সোমাই গ'ল। নিজৰ জীৱনটোক আনৰ মতে জীয়াই নাথাকোঁ বুলি সংকল্প ল'লোঁ। আমাক বুজি নোপোৱাকৈ আমাক অত্যাচাৰ কৰিবলৈ কাৰো অধিকাৰ নাই। তুমি এইবোৰ কি কৈ আছা? মই একো বুজি পোৱা নাই। আৰু তোৰ ভণ্টিৰ লগত কি হৈছিলে? এজনী ছোৱালী বিয়া হোৱাৰ পাছত কাৰ ওপৰত নিৰ্ভৰ কৰে? নিজৰ মানুহজনৰ ওপৰত। সকলোবোৰ মানুহ যদি ভাল হোৱা হ'লে ভালেই আছিলে। মোৰ ভণ্টি কম বয়সত ভাল পাই বিয়া সোমাইছিলে। প্ৰথম অৱস্থাত ভালেই আছিলে, কিন্তু যেতিয়া তাৰ দেউতাক ঢুকাই গ'ল তেতিয়া তাৰ ঘৰখনৰ প্ৰতি দায়িত্ব বহুত বেছি বাঢ়ি গৈছিলে। কিন্তু মোক সিহঁতি তেনেকুৱা কৰিলে নহয়, মোক ফাল্টু বুলি ভাবিছে। সিহঁতক মই দেখাই আছোঁ এদিন নহয় এদিন মোৰ প্ৰতিভাবোৰ। চাল্লা। ঐ লহৰ, কাক গালি পাৰি পাৰি গৈ আছ? ৰ তই। এইবাৰ আমাৰ গাঁৱত ভাওনা পাতিব লৈছে। মই ক'লোঁ মোক লক্ষ্মণৰ পাৰ্টটো দিয়ক, কিন্তু নিদিয়ে নহয় সিহঁতে। তয়ে কচোন, মই কি লক্ষ্মণৰ পাৰ্টটো গাব নোৱাৰিম নি? কেলে নোৱাৰিবি? চেষ্টা কৰিলে তইও পাৰিবি। তইহে কৈছ সেনেকৈ, সেইকেইটাই নকয় নহয়। আৰু পণ্ডিত কেইটামান আছে আমাৰ গাঁৱত। ৰাজহুৱা অনুষ্ঠান এটা পাতিলে তোৰ নিচিনা মোৰ নিচিনাবোৰক পাত্তাই নিদিয়ে সিহঁতে। কোনো এটা অনুষ্ঠান পতাৰ আগৰে পৰা ভাবিয়ে থয় সিহঁতে দায়িত্ববোৰ নিজৰ মাজত ভগাই ল'ম বুলি। অনুষ্ঠানটোত যদি মানুহ ভৰি পৰে নহয়, সিহঁতৰ মুখখন ক'ত থওঁ ক'ত নথওঁ লাগে।
আৰু এজন আছে অনুষ্ঠানটো শেষ হোৱাৰ পিছত আমিহে সিহঁতৰ প্ৰশংসা কৰিব লাগে। কিন্তু তেনেকুৱা নহয়, তাৰ ওলোটাটোহে। নিজৰ প্ৰশংসা বুটলিবলৈ আনৰ আগত গাই বাই ফুৰে। লাজ পায় নে নাপায় সিহঁতিহে জানে। নাপায় সিহঁতক মূৰ্খ বুলি ক'বলৈও নিজকে নিজে লাজ লাগে। সকলোবোৰ জানি শুনি কিয় ভুল কৰি থাকে বাৰু? নিজৰ চিন্তাবোৰ অলপ সলনি কৰি আনৰ ভাল হোৱাটো কিয় চিন্তা নকৰে বাৰু? জান অমন, সিহঁতে মোক বহুত দুখ দিছে অ', বহুত দুখ দিছে। সেইবোৰ বাদ দে। সিহঁতে যদি গম পায় ছ'চিয়েল মিডিয়াত ভিডিঅ' কৰি পষ্টত এসোপামান লিখি তোকে মোকেহে গালি পাৰিব। আৰু মানুহৰ আগত যদি সিহঁতক গালি পাৰ নহয় তেতিয়া সিহঁতি একো নকয়, কিন্তু ৰাতি পষ্টত এনেকুৱাকৈ লিখিব তোকে মোকে শুবলৈ নিদিব। তই ঠিকেই কৈছ। সিহঁতৰ লগত মাথা মাৰি একো লাভ নাই। নিজৰ কামৰ ওপৰত গুৰুত্ব দিয়াই ঠিক আছে। কেলা মাথাটো বেয়াই হৈ গৈছে। অলপ ঠাণ্ডা কৰিবলৈহে মন গৈছে। পিছে আজি ভলুকৰ দোকানৰ পাৰ্টিটোৰ কথা কি ভাবিছ? বাদ দে পাৰ্টি চাৰ্টি। ঘৰৰ টেনচনবোৰে নোযোৱা হৈছে। এটা দিন গ'লে আনটো দিন কেনেকৈ যাব ভাবিয়ে নোপোৱা হৈছোঁ। কি হ'ল তোৰ? এইটো দেখিছ নাই? বজাৰ কৰিবলৈ এসোপামান দি পঠাইছে। কাম পালেহে নিবি। মানুহে যিমান আহে কাম কৰিবলৈ, মানুহবিলাকে পইচা দিবলৈ মন নকৰে। কোন যাব ইমান কম পইচাত কাম কৰিবলৈ? মানুহবোৰৰ পৰা ইমান লাজ পাওঁ, বাধ্যত পৰিহে এইবোৰ কাম কৰি আছোঁ। তই নুবুজিবি। তোক মই এতিয়াই কৈ থৈছোঁ, তই সৰুতে বিয়া নাপাতিবি। মই এতিয়া বহুত জ্বলা কলা খাইছোঁ। মই জানো তই মোক শিকাব নালাগে। আৰু মোলৈ চা, মই বিন্দাছ। যি মন যায় তাকে কৰি আছোঁ। কাৰোবাক ভাল দিলে পতাই লওঁ, কাৰোবাক ভাল নালাগিলে এৰি দিওঁ। কিন্তু তোৰ লিখীয়া এজনী মাইকী লৈ গোটেই জীৱন খাই থাকিব নাই দেই। এটাই জীৱন পাইছোঁ, বিন্দাছ ফূৰ্তি কৰি থাকিব লাগে। দেউতাটো মৰাৰ পৰা ঘৰখনৰ দায়িত্ব ইমানেই বাঢ়ি গৈছে, মোৰ মাথাটোৱে কাম নকৰা হৈ পৰিছে। মই বহুত ভুল কাম কৰিলোঁ কম বয়সতে বিয়া পাতি। ভাবিবলৈ নহ'ল সেইটো সময়ত। একেজনীকে চাই চাই আমনি লগা হৈছে। ছোৱালীবোৰ ভালো লাগে, কিন্তু ভাল পাওঁ বুলি কাকো ক'বও নোৱাৰোঁ। সেইবোৰ বাদ দেচোন। ভলুকৰ দোকানৰ পাৰ্টিটোৰ কথা মাথা মাৰ। মই যিমান পাৰোঁ মিলাই দিম বাৰু। তই তাৰ লগত কিবা এটা যোগ কৰি দিলে হ'ব। চা মোৰ ওচৰত ফুটা কৰিটা নাই। তোক মই এতিয়া ক'ৰ পৰা দিওঁ? খাবলৈ মনটো আছে, কিন্তু মোৰ ওচৰত পইচাই নাই। কি কথা কৈছ? 100 টকা এটাও নোলাবনে তোৰ ওচৰত? নাই অ', ৰাইনতা খাবলৈহে পইচা আছে। হ'ব দে, এতিয়া চলাই দিম বাৰু। কিন্তু ৰাতিলৈ তই কিবা এটা কৰিব লাগিব। হ'ব দে, ৰাতিলৈ মই কিবা এটা কৰিম বাৰু। নহ'লে ঘৈণীয়েৰ পৰাই লৈ ল'বি। তাইক মই যতীনৰ ঘৰত কাম কৰি থকা দেখিছিলোঁ। তাইৰ পৰাই লৈ আহিবি নহ'লে। তই কৈ দিলি ভালেই হ'ল। তাইৰ পৰাই ল'ব লাগিব, নহ'লেনো মই ক'ত পাম? সেইবোৰ বাদ দেচোন। আজি কিন্তু আমাৰ পাৰ্টিটো ভাল হ'ব লাগিব। আৰে ভাই, মই থাকিলেও তই কেলৈ চিন্তা কৰিব লাগে? হয় বাৰু, তই থাকিলে চিন্তা কৰাৰ কোনো প্ৰয়োজনেই নাই। কিন্তু গেঠুকেহে মদটো খাই লৈ উল্টা পুল্টা কৰি থাকে। তোক কিন্তু মই এতিয়াই কৈ থৈছোঁ, মই কিন্তু আজি মদৰ লগত গাহৰি অলপ বেছিকৈ খাম। সি যদি দেখি বেছিকৈ বকি থাকে, তাক কিন্তু মাৰপিট হৈ যাব। তোৰ গাতো পৰি যাব পাৰে, তই কিন্তু বেয়া নাপাবি। হ'ব, মই তাক ক'ম বাৰু। তই যদি 100 টকা এটা দিয়, ৰাতিলৈ চব ধুনীয়াকৈ মেনেজ হৈ যাব। হ'ব, তই চিন্তা কৰিব নালাগে। মই তাত কিবা এটা মেনেজ কৰিম বাৰু। প্ৰথমে ৰাইনটোকে খাই লওঁগৈ বলচোন। কালি খোৱা হেঙাই আছে, অকণমান খাই দিলেহে যদি মাথাটো ভাল লাগে। কল্পনা, ঐ কল্পনা, ঐ কি কৰি আছ? ওলা। কল্পনা, তোক মাতি আছো, তই শুনি নাপাও নি? কাম কৰি আছো, গৈছো ৰবা। কি হ'ল?
মোক পইচা 100 টকা দে। কোৱা মই ক'ত পাওঁ আকৌ? তুমিহে কাম কৰিবলৈ কৈছিলা। মই তোমাক যি আনিবলৈ কৈছিলোঁ তুমি একো নানিলাইচোন। ঘৰত চাউলো নাই ভাত খাবলৈ। মই সদায় সদায় লোকৰ ঘৰৰ পৰা আৰু কিমান আনি থাকিম? মই লাজ পোৱা হৈছোঁ আৰু মানুহৰ পৰা। সেইটো কোনো ডাঙৰ কথা নহয়, লোকৰ ঘৰৰ পৰা খুজি আনি খোৱাটো। খাবলৈ নাই যদি দীপৰ ঘৰ পৰা লৈ যা, নহ'লে পেটত গামোচা মাৰি থাক। বিয়া সোমালে যদি এনেকৈ খাবই লাগিব। মই তোক যিটো বিচাৰিছোঁ সেইটো দে। মই ক'ত পাওঁ? মোৰ নিজৰ ওচৰতে নাই। আৰু তোমাক সেই 100 টকাটো মদ খাবলৈহে লাগে, বেলেগ কামততো নালাগে। তাৰমানে তোৰ ওচৰত পইচা আছে? যা ভিতৰৰ পৰা লৈ আহ। মই ক'ত পাওঁ? মোৰ ওচৰত নাই। সঁচাকৈ কৈছোঁ, মোৰ ওচৰত নাই। নেজানো, মুঠতে 100 টকা লাগে মোক মদ খাবলৈ। তই ক'ৰ পৰা আনি দিয় মই নাজানো। মোৰ ওচৰত নাই। আৰু মই কাইলৈৰ পৰা কাম কৰিবলৈ যাম। তুমি ঘৰত থাকিবা। মই তোমাৰ আৰু ঘৰখনৰ সকলো দায়িত্ব লৈ ল'ম। তুমি ঘৰত বহি বহি খালেই হ'ব। অঁ যাবি যাবি, তই এটা ৰৈ থাকিলে হ'ব। মতাবোৰ তোৰ দৌৰি দৌৰি আহিব। তোৰ এটা কথা আৰু কেনি যাওঁ তেতিয়া। তই মোক সদায় সদায় মতাবোৰৰ লগত কিয় তুলনা কৰি থাক? যদি তুলনাই কৰিবলৈ আছিলে বিয়া পাতিছিলি কেলে? তই মৰি থাকিবলৈ পাতিছিলো। তই যেতিয়ালৈকে নমৰ তেতিয়ালৈকে শুনিয়ে থাকিব লাগিব। তই যেতিয়া মৰিবি তেতিয়াহে মোৰ শান্তি হ'ব। মোক এতিয়া পইচা লাগে মুঠতে। তই মোক এতিয়া এইবোৰ কথা এনেকৈ নকৈ কেনেকৈ কবিনো? কম বয়সতে বিয়া পাতি লৈ খুৱাব পিন্ধাব নোৱাৰি এতিয়া দন লাগি থাকিবলৈ আহ। ঐ তই কি ক'বলৈ আহিছ? চি, তোৰ মুখখন দেখোন মদ মদ গোন্ধাইছে। তোৰ সদায় সদায় মদ খাবলৈ পইচা ওলায়, কিন্তু ঘৰখনত বজাৰ কৰিবলৈ পইচা নোলায়। পইচা নথকাজনীৰ ওচৰত খুজিবলৈ তোৰ বেয়া লগা নাই? নালাগে, মোৰ পইচাই খাইছো, তোৰ বাপেৰৰ পইচা খোৱা নাই নহয়। অঁ মই পাহৰিছিলোৱেই, তোৰ বাপেৰো নাই নহয় মোক পইচা দিবলৈ। তোৰ পাতি লোৱা ভিনিয়েৰ এটাহে আছে, সেইটো তহঁতৰ দুইজনীয়ে মতা যদিও ঠিকনা নাই। ঐ তোৰ মুখখন চম্ভালি ৰাখ। লাজ লগা নাই তোৰ এনেকুৱা কথা ক'বলৈ? সদায় সদায় মাৰি আমনি নালাগে নেকি? কিমান না মাৰ আৰু মোক, নহ'লে একেবাৰে মাৰিয়ে পেলা মোক। তোৰ বাপেৰৰ নিচিনা মোৰ দেউতা নাছিলে, মদৰ লগত সকলো সম্পত্তি বিক্ৰী কৰি পেলোৱা। কি ক'বলৈ আহিছ? চালা হাৰামজাদি, তোক মই আজি মোৰ দেউতা মদাহী হ'ব পাৰে। খাবলৈ নোপোৱা ভিক্ষাৰী নাছিল। ভিক্ষাৰী জাত। সেইকাৰণে ভিক্ষৰু ঘৰজনীক নেপাই মৰি থাকিম বুলি মোক বিয়া পাতিছিলি। তোক মই আজি মাৰিয়ে পেলাম, তই মোক চিনি নাই পোৱা চালা ভিক্ষাৰী জাত। এতিয়া খুৱাব পিন্ধাব নোৱাৰি সেইবুলি নকয়, কবিনো কি বুলি? আচলতে তহঁতৰ নিচিনা মতাবোৰক মেখেলা পেটিকোট পিন্ধাই ৰাস্তাত ঘূৰাই ফুৰাব লাগে। ঐ তই মোলৈ চা, তই মোৰ জীৱনলৈ যিদিনাখনৰ পৰা আহিলি তই মোৰ জীৱনটো ধ্বংস কৰি পেলালি। এতিয়া সকলো ছোৱালীয়ে গম পাই গ'ল মই বিয়া পতা বুলি। কাৰোবাক ভাল লাগিলেও তই সুধিব নোৱাৰা কৰি পেলালি। লগৰবিলাকে লাজ দিয়ে মোক সৰুতে বিয়া পাতিলো বুলি। এতিয়া মই বিচাৰণে একো কৰিব নোৱাৰা হৈ পৰিলো, অকল তোৰ পৰা। আৰু শুন, তোক মই ভাল নাপাওঁ, তোক মই ঘিণ কৰো, ঘিণ। তোৰ এইবোৰ কথা শুনিলে খংহে উঠে মোৰ বেছিকে। যদি তই ঘৰৰ পৰা ওলাই যাবলৈ কওঁ মই ওলাই যামগে, নেমাৰিবি মোক। বহুত ভাল পাওঁ মই তোক, তই কেতিয়াও বুজিবলৈ চেষ্টাই নকৰিলি। তই মোক এইবোৰ কথা কৈ থাকিবলৈ নাহিবি। তোৰ নামটো যেনেকৈ অমন, তই কাৰো মনো বুজি নাপাৱ। সদায় অমন অমন হৈয়ে থাকিবি। তোক লৈ মই এখন সুখৰ সংসাৰ পাতিম বুলি ভাবিছিলো, কিন্তু নোৱাৰিলো। এজাক কালৰ ধুমুহাই আহি গোটেইখন তহচ নহচ কৰি পেলালে। এনেকৈ ভাঙি পেলালে যে সেইবোৰ কেতিয়াও জোৰা লগাব নোৱাৰি।
তোৰ প্ৰতি থকা হেঁপাহৰ মৰমবোৰ যদি কাটি দেখুৱাব পাৰিলো হয় তেতিয়াহ'লে দেখাই দিলো হয়। তোৰ কথাবোৰ শুনি তোক পিচ পিচ কৰি কাটি জ্বলাই দিবলৈ মন গৈছে। ঐ ভিক্ষাৰী জাত, তই মোৰ ঘৰৰ পৰা ওলাই যা, নহ'লে তোক মই আজি কাটি মাৰিয়ে পেলাম। তই কি কথা ক'বলৈ আহিছ? তোক আজি মই মাৰিয়ে পেলাইছো। ঐ তই ক'ত পলাইছ? তোক মই আজি শেষ কৰি দিম। ঐ তই ক'ত পলাইছ? ক'ত গলি তই? ক'ত গলি তই? তই মোক জোকাই বহুত ভুল কাম কৰিলি। তোক মই পালে আজি শেষ কৰি দিম। তই ক'ত লুকাই আছ? মোৰে কল্পনা এবাৰ আহি মোক দেখা দিয়া। মোৰ মাৰি কথা বাদ দে। এজনী গ'লে আকৌ এজনী আহিব। কিন্তু তই কিন্তু বৰ বেয়া বস্তু দেই। তোক দুখতো লাগে, সুখতো লাগে। তই কিন্তু কাৰো পিছা নেৰ দেই। তই গুচি গ'ল নহয়, যা। তই কেতিয়াও ঘূৰি নাহিবি। তোক মই আজিৰ পৰা দি দিলোঁ টাটা বাই বাই। কল্পনা, তই গুচি গ'ল না, যা। তই যদি ঘূৰি আহ ন, তোক মই পিচকে কাটি পেলাম।
হাঁহি ভৰা জীৱন জানা তোমাতে শেষ হো নিয়তিৰ কিনো লীলা কিনো দিলা দুখতে হেৰুৱালো হাঁহি ভৰা জীৱন জানা তোমাতে শেষ হো নিয়তিৰ কিনো লীলা কিনো দিলা দুখতে হেৰুৱালো হাঁহি ভৰা জীৱন জানা তোমাতে কিনো বিধাতাৰ লিখনি সলাবতো নোৱাৰি বিধাতাৰ লিখনি সলাবতো নোৱাৰি এতিয়া থমকি ৰয় দুচকুতে চকু পানী এতিয়া থমকি ৰয় দুচকুতে চকু পানী অ জীৱন জীৱন কিয় কাঢ়ি নিলা বুকুৰে মৰম অ জীৱন জীৱন কিয় কাঢ়ি নিলা বুকুৰে মৰম হো নাৰাৰা হো নাৰাৰা অভিমন্যু বৌৰ লগত ইয়াৰ প্ৰেম লীলাখন বহুত বেছিকৈ চলিছে ইয়াক সোনকালে কিবা নহয় কিবা এটা কৰ ইয়াক চাই আছো মই ইয়াৰ উৎপাত দিনক দিনে বহুত বেছি হৈ গৈছে তই ইয়াক সোনকালে কিবা এটা কৰ তুমি নাই কাষত নাই তুমি নাই কাষত নাই তুমি নাই কাষত নাই
তুমি নাই কাষত নাই মই এই যুগৰ অভিমান্যু হওঁ তহঁতি দুটা ক'ত পলাবি মোৰ যেতিয়া বেহুত সোমালি তহঁতি দুটা কেতিয়াও ওলাই যাব নোৱাৰ মোক তই মাৰি নেপেলাই বৰ বেয়া কাম কৰিলি যেতিয়ালৈকে মই তহঁতৰ দুটাৰ ভিতৰত এটাক মাৰি পেলাব নোৱাৰো তেতিয়ালৈকে মই শান্তিত নাথাকোঁ মই অভিমান্যু হয় অভিমান্যু কল্পনা ঐ কল্পনা ঘৰৰ ভিতৰত সোমাই থাকিব নালাগে তই ওলা ha